নমস্কাৰ, শুভ সন্ধ্যা। জয় জয়তে আপোনালোকৰ সকলোকে এই ৰূপহী অসমৰ প্ৰতিভা সন্ধান অনুষ্ঠানটি আৰম্ভ কৰিব ওলাইছো। এক নতুন সুযোগ, এক নতুন যাত্ৰাৰে ৰূপহী অসমৰ ৰূপৰেখাৰ আয়োজিত প্ৰতিভা সন্ধান এক অনুষ্ঠান। সুযোগৰ পৰা যাত্ৰালৈ, যাত্ৰাৰ পৰা জয়লৈ। ইতিমধ্যে আগৰ অনুষ্ঠানৰ পৰা গম পাইছে, আমি প্ৰতিটো অনুষ্ঠানত একোগৰাকী প্ৰতিভাৱান শিল্পীক আমি এই অনুষ্ঠানৰ জৰিয়তে বহুতো জীৱনৰ পৰিশ্ৰমৰ দিশৰ কথা পাতো আৰু তেখেতৰ এই পৰিশ্ৰমৰ দিশ কেনেকৈ সাধন কৰিব লাগে তেখেতৰ মুখৰ পৰা শুনি যাম। আপোনালোকে এই অনুষ্ঠানত ভাগ ল'ব পাৰে, গতিকে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। সকলোৱেতো গম পায় যিহেতু আজি আমাৰ অতিথি কোন। আহক তেখেতৰ সৈতে কিছু কথা তেখেতৰ সৈতে কিছুমান কথা জানো। তেখেতক চিনাকি কৰি দিয়াৰ একো প্ৰয়োজন নাই, যাৰ নামে এটা পৰিচয়, দিগন্ত নাথ দাদা। তেখেত আমাৰ সৈতে উপস্থিত আছে। তেখেত চিত্ৰ জীৱনৰ লগত আজীৱন পণ লোৱা ধন্যবাদ। 900 ছবিকে ধৰি পেন্সিল স্কেচ, পেন আৰ্ট, ৱাল পেইন্টিং ইত্যাদি। গতিকে পোনপ্ৰথমে আপোনাক আমাৰ এই ৰূপহী অসমৰ প্ৰতিভা সন্ধান অনুষ্ঠানলৈ স্বাগতম জনাইছো। বহুত বহুত ধন্যবাদ। ৰূপহী অসম পেজে মোক ইমান ধুনীয়া এটা সুবিধা দিছে, লগতে প্ৰতিজন যুৱক যুৱতীক ইমান ধুনীয়াকে আগবাঢ়ি আহি যোৱাত ইমানখিনি আয়োজন কৰিছে, ভাল লাগিছে। ৰূপহী অসমৰ সমূহ কৰ্মকৰ্তালৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালো। হয়, পোনপ্ৰথমে আমি জানিব বিচাৰিম দাদা। হয়, শুনিছেনে আপুনি? হয়, আপুনি বাল্যকালৰ পৰা হয় শুনি আছো, বৰ্তমানলৈ কওক। এই চিত্ৰশিল্পী জগতখনত কেনেকৈ হয়, আপুনি বাল্যকালৰ পৰা বৰ্তমানলৈ এই চিত্ৰশিল্পী জগতখনত কেনেকৈ ভৰি দিলে? মই বাল্যকালৰ পৰা মানে মই ক্লাছ 4ৰ পৰা শিকি আছো। ক্লাছ 4ৰ পৰা মই এডমিশ্যন কৰিছিলো, ওচৰতে শিকিছিলো। এখন আৰ্ট ক্লাছ আছিলে ইয়াতে, আমাৰ ৰক্ষকমাৰীত। তাত মই শিকিব লৈছিলো ক্লাছ 4ৰ পৰা ক্লাছ 8 মানলৈকে শিকিছিলো মই। তাৰ পাছত মই এতিয়া ঘৰত প্ৰেক্টিচ কৰো। হেল্ল'। হয়, নেটৱৰ্কৰ প্ৰব্লেম আছে, গতিকে তাৰপিছত আমি জানিব বিচাৰিম দাদা, আপুনি স্কুলীয়া জীৱনটো কেনেদৰে পাৰ কৰিলে? মোৰ স্কুলীয়া জীৱনটো ৰাক্ষকমাৰী গাঁৱতে মই শিকিছো। প্ৰথমতে মই LP স্কুল, ৰাক্ষকমাৰী LP হয় স্কুলত পঢ়িছো। তাৰ পাছত মই ৰাক্ষকমাৰী ME স্কুলত শিকিছো। তাৰ পাছত মোৰ হায়াৰ ছেকেণ্ডেৰী য'ত কৰিছো, মই নাৰায়ণ শিক্ষাৰী হায়াৰ ছেকেণ্ডেৰীত কৰিছো। তাৰ পাছত মই গ্ৰেজুৱেশ্যনটো হয়, আপোনাৰ ছেমিষ্টাৰ কৰিলো। হয়, আপোনাৰ হেল্ল'। নেটৱৰ্কটো অকণ প্ৰব্লেম দি আছে আপোনাৰ। হয় হয় হয়। নেটৱৰ্কটো অসুবিধা। হয় হয় হয়, নেটৱৰ্কৰ অকণ অসুবিধা হৈ আছে যিহেতু। কৰি দিব। এতিয়া শুনি পাইছে? হয়, এতিয়া কওক। ঠিক আছে, কওক।
হয় আমি সুধিছিলো আপোনাৰ স্কুলীয়া জীৱনটো কেনেদৰে পাৰ কৰিলে স্কুলীয়া জীৱনটো মই আমি জানিব বিচাৰিম অকণ ক্লাছ 1ৰ পৰা 2ৰ পৰা এনেকে মই এল পি স্কুল শিকিলো ৰেকচমাৰীতে। হয় হয় তাৰপাছত মই নাৰায়ণকাটি হায়াৰ ছেকেণ্ডেৰীত গ'লো। তাত ক্লাছ 8ৰ পৰা মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ হায়াৰ ছেকেণ্ডেৰী তাতে পাছ কৰিছোঁ মই। তাৰপাছত মই কে বি আৰ ডি কলেজ ওৰাঙত এডমিশ্যন কৰিছোঁ, তাতে ছেমিষ্টাৰ কৰিলোঁ গ্ৰেজুৱেশ্যন। তাৰপাছত অলপ আৰ্থিক সমস্যাৰ কাৰণে মই কৰিব নোৱাৰিলোঁ আৰু কমপ্লিটকে গ্ৰেজুৱেশ্যনটো। হয় 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 তাৰপিছত আমি জানিব বিচাৰিম আপুনি কিয় ছবি আঁকিবলৈ ল'লে মই ছবি আঁকাৰ কাৰণ এটাই আছিলে। হয় মই ক্লাছ যেতিয়া 3-4ত আছিলোঁ, তেতিয়া মানে লগৰ ল'ৰাৰ লগত বহুত দুষ্টামি কৰিছিলোঁ। তেতিয়া মোক দেউতাই এডমিশ্যন কৰি দিছিলে আৰ্ট ক্লাছত। কাৰণ আৰ্ট ক্লাছত এডমিশ্যন কৰি দিলে কাৰণটো আৰ্ট ক্লাছত কি হয়, এটা যিকোনো মানে অলপ দেৰি মানে ধৈৰ্য লাগে ন যিকোনো কাম এটা কৰাৰ কাৰণে। তো আৰ্টত মানে পেচেঞ্চ বহুত দৰকাৰ হয়। তাৰ কাৰণে মোক পেচেঞ্চ আনিবৰ কাৰণে আৰ্ট ক্লাছত এডমিশ্যন কৰাই দিছিলে আৰু তাৰপিছত যাতে শান্ত হওঁ বুলি বা উৎপাত তেনেকে নকৰোঁ বুলি সেই বুলি আৰু হয় গতিকে আজিৰ অনুষ্ঠানটো চলাই লৈ যাবলৈ আমাৰ ৰূপে অসমৰ সম্পাদক হিমাংশু শৰ্মালৈ অনুৰোধ জনাইছো। হয় নমস্কাৰ। পোনপ্ৰথমে স্বাগতম জনাইছো আমাৰ এই প্ৰতিভা সন্ধান এক অনুষ্ঠানলৈ। গতিকে বহুতো কথা জানিম আজি তোমাৰ এই জীৱনৰ কথা। শুনি আছানে? শুনি আছানে? হয় হয় শুনি আছোঁ, কওক। হয় বহুতো শুনি কথা আছোঁ, কোৱা। আমি জানিম বহুতো কথা জানিম আমি সেই জীৱনৰ কথা লৈ আৰু বহুতো কথা শিকিম আৰু লগতে তোমাৰ এই জীৱনৰ পৰামৰ্শ সকলোৱে জ্ঞাত হ'ব যিহেতু আজি গতিকে তোমাৰ এনে দিন আহিছে নেকি ধৰা তেনেকুৱা ছবিবোৰ আঁকি গৈ আছা, মাজত এৰি দিবলৈ মন গৈছে এনেকুৱা ধৰণৰ? তেনেকুৱা কেতিয়াবা হয়। এটা সময়ত আঁকি আঁকি যেতিয়া ভাল ৰিজাল্ট পোৱা নাযায়, তেতিয়া এনেকুৱা লাগে যে মই নিশিকো নেকি, নকৰোঁ নেকি কামটো। পাছত নিজকে বুজাও যে এইটো কৰিবৰ কাৰণে মই ইমান দিনৰ পৰা শিকিছোঁ যদি এইটো কণ্টিনিউ কৰাটো ভাল হ'ব আৰু হয়, যিহেতু তোমাৰ এই ছবি চিত্ৰকলা তোমাৰ যিহেতু সৰুৰ পৰা যি অভ্যাস হিচাপে আছিলে, তোমাৰ এনেকুৱা ধৰণৰ এতিয়া তুমি পেচা হিচাপে তুমি এটা সৰু চাকৰি এটা কৰি আছা, চাকৰি বুলি নকয় এটা পেচা কিবা এটা কৰি আছা যিহেতু হয় হয় তুমি সময় কেনেকুৱা লোৱা? এই দিনত ডিউটি থাকে, পিছত আকৌ হয়। ৰাতি অলপ এই ভাগৰে জুগৰে আহা, তাৰপিছত কেনেকুৱা ধৰণৰ তুমি সময় বিলাক মিলাইছিলা সেইখিনি ক্ষেত্ৰত? টাইমবিলাক মই লকডাউনৰ পিছত প্ৰায় 6-8 মাহ মান সময় বন্ধ পালোঁ। তেতিয়া মই কণ্টিনিউ প্ৰেক্টিচ কৰিছিলোঁ। তাৰপাছত আমাৰ অফিচটো দেওবাৰে বন্ধ থাকে। দেওবাৰ গোটেই দিনটো সময় পাওঁ ছবি আঁকিব। হয়। তাৰপাছত এনেই কমিশ্যন ৱৰ্কবিলাক যিবিলাক অৰ্ডাৰ ছবিবিলাক আঁকো, হয়। সেইবিলাক ৰাতি প্ৰায় ধৰি লওক 8-9 বজাৰ পৰা আঁকো আৰু হয়। 11-12 বজাৰ ভিতৰত যিমানখিনি পাৰো আঁকো আৰু হয়। যিহেতু তোমাৰ এনেকুৱা ধৰণৰ তেনেকে বহুতো সময়টো চিত্ৰ মিলাই ল'ব আঁকি লগা থাকে হয়। যে হয় হয় হয়। যে তুমি শিক্ষা মানে ধৰণৰ চিত্ৰৰ ক্ষেত্ৰত কিবা প্ৰশিক্ষণ লৈছিলা নেকি?
মানে প্ৰশিক্ষণ হিচাপত লৈছিলো কেইদিনমানৰ কাৰণে, মানে ধৰি লওক 5-7 বছৰৰ কাৰণে। হয় সেইটো বেচিকটো জানিবৰ কাৰণে প্ৰথমে আৰু হয় তাৰ পাছত তুমি বাকীটো চব তেনেকুৱা প্ৰেক্টিচৰ ওপৰত, নিজৰ ওপৰত হয়। হয় হয় যিহেতু তোমাৰ এই চিত্ৰ ক্ষেত্ৰত তোমাৰ তেনেকুৱা ধৰণৰ সহায় কোনে কোনে কৰিবলৈ আগবাঢ়ি আহিল? যিহেতু তুমি প্ৰথম চিত্ৰ অংকনৰ ক্ষেত্ৰত, চিত্ৰশিল্পীৰ ক্ষেত্ৰত তুমি ধাউতি বহুত আছিলে তেতিয়া, গতিকে তোমাৰ তেনেকুৱা ধৰণৰ সহায়ৰ কাৰণে কোনে কোনে আগবাঢ়ি আহিল এই ক্ষেত্ৰত ক'ব গ'লে? সহায় ক্ষেত্ৰত আগবাঢ়ি আহিব বুলি তেনেকুৱা কোনো নাই, কিন্তু মোৰ কামবোৰক মানে সৰুৰ পৰা মানে এজনে মই ক্ৰেডিট দিব বিচাৰোঁ। হয় তেওঁ মানে বহুত ইনস্পায়াৰ কৰে মোৰ কামবোৰক হয় মানে বহুত মানুহৰ ভিতৰত 100 জনৰ ভিতৰত মানে এজনে মানুহ, হয় তেওঁ আমাৰ ইয়াৰ ৰাক্ষসমাৰীয়া হয়। হয় তেওঁৰ নামটো ল'ব বিচাৰোঁ মই এইখিনিতে। নিশ্চয়। তেওঁৰ নাম হ'ল শংকৰ দাস হয়। তেওঁ হয় পেছাত এজন দৰ্জী হয়। হয় তেওঁ মোৰ চাই আছে চাগে, ৰাক্ষসমাৰীতে দৰ্জী কৰে তেওঁ, আৰু লগতে তেওঁ ছ'চিয়েল ৱৰ্কাৰ হয়। সমাজৰ মানে ভাল কাম বিলাকত সদায় সহায় কৰে তেওঁ, আৰু নিশ্চয় মোক তেওঁ ভাইটি ভাইটি মাতে, আৰু এইবিলাক কামত সদায় সহায় কৰে আৰু। হয় যিহেতু তোমাৰ তেনেকুৱা ধৰণৰ বহুতো সামগ্ৰী, যিহেতু এটা চিত্ৰৰ ক্ষেত্ৰত সামগ্ৰীৰ দাম যিহেতু বহু পৰিমাণৰ বৃদ্ধি, যিহেতু এটা সামগ্ৰীৰ বহুতো মূল্য, যিহেতু এটা ক'ব গ'লে শুদ্ধ ভাষাত, তেনেকুৱা ক্ষেত্ৰত তেখেতে নিশ্চয় সেই দৰ্জী হিচাপে কাম কৰে, যিহেতু পেছা হিচাপে তেখেতে, ত' সেই ক্ষেত্ৰতো তোমাক হেল্প কৰিছিলে। ত' গতিকে কৰিছিলে তোমাৰ তেনেকুৱা কৰিছিলে মনোভাৱ, কৰিছিলে হয় হয়, ত' গতিকে তোমাৰ তেনেকুৱা মনোভাৱ কেনেধৰণৰ আছিলে, যে ইমান খিনি কৰাৰ পাছতো তেখেতে ইমান কষ্ট কৰি আছিলে? তোমাৰ মনটো কেনেকুৱা ধৰণৰ লাগি আছিলে তেনেকুৱা ধৰণৰ? তেওঁ মোৰ কাৰণে সদায় চিৰকৃতজ্ঞ হৈ থাকিব, কাৰণ তেওঁ এতিয়াও মোক ছাপোৰ্ট কৰে সদায়। হয় যেতিয়াই মই ফটো এখন আঁকো বা কিবা এটা দেখা পাওঁ, তেতিয়াই মোক তেওঁ ইনস্পায়াৰ কৰে আৰু, যে ভাল কৰিছ কামটো, আৰু এনেকে আগবাঢ়ি যাবৰ কাৰণে তেওঁলোকে ভাল ভাল দিশবোৰ দেখুৱাই দিয়ে আৰু মোক। হয় তোমাৰ তেনেকুৱা ধৰণৰ চিত্ৰৰ ক্ষেত্ৰত যদি ক'ব গ'লে, তোমাৰ মা দেউতাৰ হেল্প, ধৰা সহায় কেনেকুৱা ধৰণৰ? তেওঁলোকে তোমাৰ সেই চিত্ৰৰ ক্ষেত্ৰত হিচাপে ভাল ধৰা আগুৱাই যাবলৈ সহায় কৰিছিল নে তোমাৰ পঢ়াৰ ক্ষেত্ৰত বেছি ভাবে? যিহেতু পঢ়াটোতো মেইনলি ভাবে, যিহেতু আজিকালি অভিভাৱক, তোমাৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ ক'ব গ'লে মা দেউতাই কেনেকুৱা ধৰণৰ সহায় কৰিছিল? সহায় কৰিব হলে দেউতাই সহায় কৰিছে ছবিৰ ক্ষেত্ৰত, পঢ়াৰ ক্ষেত্ৰতো কৰিছে, লগত ছবিৰ ক্ষেত্ৰত বেছিকে কৰিছে। হয় কিন্তু মা ছবিৰ ক্ষেত্ৰতকৈ পঢ়াৰ ক্ষেত্ৰত বেছি গুৰুত্ব দিছিলে। হয় ছবিটো অঁকাটো পিছতো হ'ব, আগতে পঢ়ি লওঁ বুলি কয় আৰু। হয় মই ছবি আঁকি গতিকে ভাল পাওঁ যেতিয়া মই পঢ়াটোতকৈ বেছি ছবিটোত সময় দিওঁ। হয় গতিকে তোমাৰ সেনেকুৱা ধৰণৰ চিত্ৰ দেখুৱাব পাৰিবা নেকি? যে তোমাৰ হাতৰ অংকন খুব এক অমূল্য চিত্ৰবোৰ, এতিয়া অমূল্য বুলি নকওঁ, এক মানে অমূল্য আৰু মূল্য সেইটোৰ ভিতৰত কোৱা নাই, যে অমূল্য হ'ল এক যোন মনৰ ভাষা যোনটো কয়, সেইটো এটা শব্দ, এক বিলুপ্ত শব্দ যিহেতু হয় ক'বলৈ, সেইটো মনৰ কথা, হয় যিখিনি মোহ লাগি থাকে সেইখিনি ছবি, চিত্ৰ জগতত যোনটো মোহ লাগি থাকে সেইটো হয় মোহ তুমি আমাৰ দৰ্শকসকলক দেখাব পাৰিবা নেকি? তেনেকুৱা ধৰণৰ যদি চিত্ৰ, তুমি যোনটো চিত্ৰ তেনেকুৱা খুব ভাল মোৰ পাইছিলা আৰু কেইখনমান স্কেচ আছে, দুখনমান। হয় ৰিচেণ্টলি ছবি কেইটামান আঁকিছিলো, সেইবোৰতো ভাল, হয় সেইবোৰ দেখুৱাব পাৰিম মই। আৰু আগৰবোৰ চালেতো মই যেতিয়া প্ৰেক্টিচ কৰি আছিলো তেতিয়াও চাব পাৰিব, 2013 14 তেতিয়া আছে ছবিবিলাক। হয় তেতিয়াবিলাক চালে আপুনি হাঁহিব মে বি, কাৰণ তেতিয়াৰ আৰু এতিয়াৰ মাজত ডিফাৰেঞ্চ আছে আৰু। সেইটো ক'বলৈ অকমান তোমাৰ যদি অনুৰোধ, তোমাৰ সেই সেইটোৱে। চিত্ৰসমূহ যদি আমাৰ দৰ্শকসকলক দেখুৱাই দিয়া। হয় হয় হয়
মই দুখনমান স্কেচ ইয়াতে দেখুৱাই দিম মই এলবামৰ পৰা। হয় মই ইয়াত কালাৰ পেঞ্চিল দি পেলাই কৰিছিলোঁ এইটো। হয় এইটো ফাৰ্ষ্ট টাইম কালাৰ পেঞ্চিল দি আঁকিছোঁ আৰু ফাৰ্ষ্ট টাইমে ৰিজাল্টটো ভালেই হৈছে, খুব সুন্দৰ দেখা পাইছে। নিশ্চয় নিশ্চয় তাৰপাছত এইটো কালাৰ পেঞ্চিল দি কৰিছিলোঁ মই। সুন্দৰ তাৰপাছত মহাত্মা গান্ধীৰ ছবি এখন আঁকিছিলোঁ বহুত দিনৰ আগতে। হয় সুন্দৰ খুব তাৰপাছত সুন্দৰ কমিশ্যন ৱৰ্ক কিছুমানটো থাকে, লগত হয় পেঞ্চিল কালাৰ মানে পেঞ্চিল কালাৰ লগতে মই পেঞ্চিলৰ কৰিছিলোঁ কাম কিছুমান, হয় দেখা পাইছে। ৰিচা ভৰদ্বাজ হয়। নিশ্চয় সুন্দৰ তেনেকে মই স্কেচ কিছুমান মোৰ লগত থৈছোঁ। এতিয়া মোৰ ছবি নিজৰ বুলি আঁকিবলৈ আছিলে, হয় এখন মই নিজকে আঁকিছিলোঁ নিজে আৰু চেষ্টা কৰিছোঁ। হয় এইখন আঁকিছিলোঁ মই টোটেলি পেঞ্চিল দি পেলাই, হয় আৰু এইখন আঁকিছিলোঁ মই বল পেন দি। হয় টোটেলি বল পেন হয়, বল পেন ইউজ কৰি আঁকিছোঁ মই। সুন্দৰ তোমাৰ নিজৰ প্ৰচিদ্ধ ছবি নেকি? আৰু ৰিচেণ্টলি মই এটা কৰিছিলোঁ ৰাজশ্ৰী শইকীয়া বা চৰি। হয় এইটো কালাৰ পেঞ্চিল দি আঁকিছিলোঁ। সুন্দৰ তেওঁ বহুত ভাল পাইছে, বহুত সঁহাৰি জনাইছে মোক, ছাপোৰ্ট কৰিছে। আৰু ৰিচেণ্টলি মই কেইদিনমানৰ আগত আঁকিছিলোঁ ভিক্টৰ লাক্সে, অসমৰ খুব জনপ্ৰিয় ছিংগাৰ। হয় তেওঁক মই নিজে স্কেচ আঁকি তেওঁক উপহাৰ হিচাপে দিছোঁ। হয় তাৰপাছত দীপলিনা ডেকা তেওঁ আহিছিলে হয় ঢেকীয়াজুলিত, তেওঁক মই স্কেচ এখন হেণ্ড অভাৰ কৰিছিলোঁ। হয় এইখিনি স্কেচ আৰু দেখুৱাব হ'লেতো বহুত আছে, ইমানখিনি সময়ো হয় এতিয়া। সেইটো হয়। তো গতিকে তোমাৰ এই জীৱন গাথাত আৰু লগতে তোমাৰ সময় যিদৰে পাৰ কৰি গৈ আছা, ৰিচেণ্টলি ক'ব হয় গ'লে তুমি এগৰাকী খুব দৰিদ্ৰ পৰিয়ালৰ এগৰাকী সন্তান যিহেতু, তো গতিকে তোমাৰ হয় হয় তেনেকে ক্ষেত্ৰত সহায় কৰিবলৈ যিহেতু তুমি তেখেতো সহায় কৰি গৈ আছে, এনেকুৱা তোমাৰ সৃষ্টি ধৰা হয় যেনেকুৱা সমালোচনা বা কোনোবাই তোমাক এইবিলাক ক্ষেত্ৰত বেয়া পোৱা, বা যিহেতু এজন শিল্পী হিচাপত এইটো আজিকালি সমাজৰ ক্ষেত্ৰত এক ক'ব গ'লে এটি মানে নিয়মৰ নিচিনা হৈ গৈছে, সকলো ক্ষেত্ৰত হয় এই সমালোচনাৰ কথাটো। তো গতিকে তোমাৰো তেনেকুৱা হয় ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল নেকি? তেনেকুৱাতো হৈছে বাৰু। তেনেকুৱা বেয়া দিশবোৰ যদি আমি চাই থাকোঁ, তেতিয়াহ'লে ভাল দিশবোৰত কাম কৰিব আমি সুবিধাই নাপাম। হয় সেইকাৰণে মই বেয়া কথাবোৰ নাভাবোঁ আৰু মই ভাল সেইবোৰ ইগনৰ কৰি পেলাই কামবোৰ কৰি যাওঁ আৰু। হয় হয় যিহেতু তুমি চিত্ৰ জীৱনৰ লগত আজীৱন যি পলোৱা, তুমি নখ ছবিকে ধৰি তুমি নখেৰে কেতিয়াৰ পৰা ছবি অংকন কৰিব শিকিলা, মানে কৰিব ললা? নখেৰে মই 2-3বাৰ ট্ৰাই কৰিছিলোঁ। প্ৰথমবাৰ ক্ষেত্ৰত প্ৰতিবাৰতে কেনেকুৱা বিফলেই ধৰণৰ হৈছোঁ, কিন্তু কষ্ট বহুত হয়, বিনিময়ত ৰিজাল্ট এটা ভাল ওলায়। মই প্ৰথমে নখেৰে ট্ৰাই তেনেকুৱা কৰিছিলোঁ ডিম্পু বৰুৱাৰ। ডিম্পু বৰুৱা, হয়। হয়, তাৰ পাছত ইউটিউবাৰ, অসমৰ খুব জনপ্ৰিয় ইউটিউবাৰ হয়। হয় হয় তেখেতৰ তুমি এনেকুৱা ধৰণৰ ধৰা বিফল হৈছিলা নেকি, নে সফল হৈছিলা, যিহেতু তুমি বিফলৰ কথা ক'লা? নাই, বহুতবাৰ বিফল হৈছোঁ। নাই বহুতবাৰ বিফল হৈছোঁ। হয় 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 একেবাৰতে হোৱা নাই, বহুতবাৰ বিফল হোৱাৰ পিছত শেষ
জোখতহে ৰিজাল্টটো ভাল পাইছো আৰু হয় হয় যেতিয়া নকৰে তুমি এনেকুৱা ধৰণৰ ধৰা যিহেতু তুমি ইমান ধুনীয়াকৈ সুন্দৰ ছবি আঁকি অংকন কৰি গৈ আছা তো তোমাৰ তেনেকুৱা ক'ব গ'লে যিহেতু আজি আমি পাই আহিছো তোমাৰ যিহেতু ছচিয়েল মিডিয়া যোনটো সেই ক্ষেত্ৰত তোমাক আমি পাই আহিছো তুমি কিছুদিন আগতে তুমি বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱস দিনাখন তুমি কেইফুট উচ্চতাৰে তুমি ছবি অংকন কৰিছিলা তাকো ৱালত গতিকে সেই ক্ষেত্ৰত তোমাৰ হয় সহায় কোন কি গৈছিলে আৰু তোমাৰ মনত কেনেকুৱা আহিল যে মই এই ক্ষেত্ৰত আগবাঢ়িম আৰু কৰিম বুলি সেই কথাটো মই ৰিচেণ্টলি ভাবি দিলো প্ৰথমতে হয় ভাবিলো ইউনিক কিবা এটা কৰিব পাৰো নেকি ৰাভা দিৱস হিচাপে হয় তাৰপাছত ভাবিলো ডাঙৰকে ৱাল পেইণ্ট এখন কৰিম বুলি হয় ঢেকীয়াজুলিত বহুত ৱাল বিচাৰিছিলো নাপালো ভাল ৱাল তাৰপিছত তাৰপাছত আমাৰ ৰাক্ষসমাৰীত যোনখন মই স্কুলত পঢ়ি আহিছো হয় তাত এখন ৱাল ভাল আছিলে হয় তাতে 6 ফুট বা 8 ফুটৰ এখন ডাঙৰ ছবি আঁকিছিলো মই হয় সেইখন আঁকোতে প্ৰায় 2 দিন সময় লাগিলে মোৰ হয় গোটেই দুদিন দিন প্ৰায় 8-10 ঘন্টা সময়কে আঁকিছো আৰু তোমাৰ তাত সহায় সেই কৰিবলৈ ক্ষেত্ৰত কোনো নাই অকলে কৰিছো অকলে হয় হয় অকলে কৰিছো যিহেতু তোমাৰ আমাৰ ধৰা সংবাদ মাধ্যমত সেই ছবিখন প্ৰচাৰ হৈছিলে যিহেতু তুমি সেই ক্ষেত্ৰত তুমি হয় হয় এনেকুৱা ধৰণৰ মন নাছিল নেকি কিবা ৰেকৰ্ড কৰা বা তেনেকুৱা ধৰণৰ কেতিয়াবা মনলৈ অহা নাছিল নেকি তোমাৰ এই ক্ষেত্ৰত যিহেতু তুমি বুকেইবা উচ্চতা যিহেতু আজিলৈকে হয়তো আমি দৃষ্টিত পোৱা নাই যদিও আছে কিন্তু তেনেকুৱা কিন্তু নাই যিহেতু ইমান ফুট উচ্চতা ৱাল পেইন্টিং কৰা গতিকে হয় হয় মই ৰেকৰ্ড কৰা মানে প্ৰথমতে নিউজতো মই মাতা নাছিলো বিশেষকৈ হয় তেওঁলোকে ভাবিলে ইউনিক টপিক হিচাপে 3টা নিউজ চেনেলত দিলে মোক হয় তাৰপাছত মই ৰেকৰ্ডৰ কাৰণে এপ্লাই কৰিছিলো অসম বুকৰ ৰেকৰ্ডত হয় তাত মানে কিছু অলপ অসুবিধা হ'ল আৰু হয় অসুবিধাটো আছাম মই কৈ দিওঁ বুক অফ ৰেকৰ্ড হয় হয় আছাম বুক অফ ৰেকৰ্ডত যিহেতু তুমি অসুবিধাৰ সন্মুখীন হ'ব লগা তেনেকুৱা ধৰণৰ কি ধৰণৰ অসুবিধা তুমি সন্মুখীন হ'ব লগা হয় যিহেতু তুমি যদি অকমান যদি তুমি দৰ্শকসকলক এবাৰ কৈ দিয়া সেইটো মই খুলি ক'ব বিচাৰো কথাটো নিশ্চয় মই অসম বুক অফ ৰেকৰ্ডত এপ্লাই কৰিছিলো হয় মই ভাবিছিলো যে ৰেকৰ্ড এটা পাম মই ইমান কষ্ট কৰি কামটো কৰিছো হয় কামটোৰ বিনিময়ত মোক কিবা এটা স্বীকৃতি দিব বুলি হয় কিন্তু এপ্লাই কৰাৰ পিছত এপ্ৰুভো কৰিলে যে আপোনাৰ কামটো অসমত কোনো কৰা নাই পাছত তেওঁলোকে ক'লে যে তোমাৰ চাৰ্টিফিকেট গামোচা আৰু জাপি দিয়া হ'ব হয় গামোচা জাপি আৰু চাৰ্টিফিকেটৰ বিনিময়ত তেওঁলোকে 7,500 টকা বিচাৰিছিলে মোক আছাম বুক অফ ৰেকৰ্ডত হয় হয় অসম বুক অফ হয় ৰেকৰ্ডে 7,500 টকা হয় হয় বিচাৰিছিলে তেতিয়া মই ভাবিলো 7,500 টকা দিব পৰা মোৰ কেপাচিটিটো নাই বিশেষকৈ হয় হয় তাৰ কাৰণে মই কৈ দিলো যে অসম বুক অফ ৰেকৰ্ডে হওক মোৰ যিকোনো ৰেকৰ্ডে হওক য'ত পইচা দিবলগীয়া হয় তেনেকুৱা বুক মই ৰেকৰ্ড নকৰোঁ বুলি হয় তেওঁলোকক ক্লিয়াৰলি কৈ দিলো যে মোক এনেকুৱা ৰেকৰ্ড নালাগে য'ত মোক পইচা দিবলগীয়া হয় কাৰণ সন্মান কিনি লোৱা তোমাৰ বস্তু নহয় মই ভাবো হয় তোমাৰ এই বুক অফ ৰেকৰ্ড তোমাৰ সেইখিনি এপ্ৰুভ কৰিছিলে নেকি যে সেই অংকন এপ্ৰুভ ছবিখিনিয়ে কৰিছে হয় তোমাৰ যোনটো হয় হয় তো গতিকে সেই হয় ক্ষেত্ৰতে হয় তোমাৰ এপ্ৰুভ কৰিছে এপ্ৰুভ দাবী কৰিছে কৰা হৈছিলে এই ক্ষেত্ৰতে তোমাৰ দাবী কৰা হৈছিলে এই ক্ষেত্ৰত তাৰপিছত তুমি কোনো ধৰণৰ একশ্যন লোৱা নাছিলা নেকি মই একশ্যনটো লৈছিলো মই প্ৰতিদিন টাইমত দিছিলো হয় নিউজ ভিডিঅ' ৰেকৰ্ডিং কৰি লৈ গ'ল তেওঁ ৰিপৰ্টাৰে হয় ৰিপৰ্টাৰে দিলে য'ত হেড অফিচত দিলে গুৱাহাটীত হয়
তাৰপিছত তেওঁলোকে সেই নিউজটো সম্প্ৰচাৰিত নকৰিলে। হয় মানে কোনো গমেই নাপালে যে এই আচল কথাটো কি হ'ল। যদি গম পালে হয়তো এইটো NGO চলাই আছেতো, তাত চৰকাৰে কিবা এটা দৃষ্টিভংগী ল'লে হয় হয় যে হয় ইমান টকা নিশ্চয় কিয়, কাৰণ চাৰ্টিফিকেট গামোচা আৰু জাপিৰ বিনিময়ত 750,000 টকাটো বহুত বহুত বেছি হয় আমাৰ কাৰণে আৰু দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে। আৰু দুখীয়া ল'ৰা ছোৱালীৰ কাৰণে হয়। যিহেতু তুমি আজি কোনোবাই বিচাৰিব লাইভৰ যে মই ৰেকৰ্ড এটা কৰিম, হয় হয় নিশ্চয় কিন্তু মোৰো বেয়া হয় লাগিছে যিহেতু যদি মই পইচা দিব পাৰিলো হয়, মোৰ ৰেকৰ্ড হ'লে হয়। হয় হয় নিশ্চয় নিশ্চয় হয় নিশ্চয়। যিহেতু তুমি দাঙি ধৰিলা, তেতিয়াও সেইটো সত্য। যিহেতু আজি লাইভৰ হয়তো তেনেকুৱা প্লেটফৰ্ম যিহেতু আজি পালা, খুলি মনৰ কথাখিনি খুলি ক'ব পাৰিলা। আজি যিহেতু হয় আমি হয় হয় যিটো ৰেকৰ্ডৰ কথা আমি সপোন বহুতে সপোন চাই, যিহেতু যে আমি ময়ো সপোন সপোন কৰো, চাইছিলো। সপোন আছে যে হয় সেই আছাম বুক অফ ৰেকৰ্ড, কিন্তু আছাম বুক অফ ৰেকৰ্ডে তেখেতে এনেধৰণৰ কাম কৰিব বুলি আমি সপোনতো ভবা নাছিলো, যি ক্ষেত্ৰত তোমাৰ ক্ষেত্ৰত মই হ'ল। মই মই আমি এই সকলোৱে ক্ষেত্ৰত দুখিত। বহুত ভাবাও নাছিলো। হয় হয় নিশ্চয়। এনেধৰণৰ প্লেটফৰ্মে, ইমান ডাঙৰ প্লেটফৰ্মে সেই দৰিদ্ৰ লোকসকলক কিন্তু বহুখিনি পিছ পৰাই দিছে। আজি যে হয় দৰিদ্ৰ তাকে। লোকসকলে, এনেধৰণৰ লোকসকল যে পিছ পৰি আছে, এইটো কাৰণত আমি যে চাওঁ যে তেখেতসকলে ঠিকে প্লেটফৰ্ম পাইছিলে, কিন্তু তেওঁলোকৰ এটা আজিকালি কি হৈ গৈছে, ব্যৱসায় ধৰণৰ কাম হৈ গৈছে। যিহেতু আজি আমি হয় হয় ইয়াতে হয় ধৰিব পাৰোতে, কিন্তু তুমি তাৰ পাছত তুমি কি এনে মনত তেনেকুৱা ধৰণৰ কি পৰিকল্পনা হয় তাৰ পাছত? মই ভাবিছো কি মই ৰেকৰ্ড নকৰো। মই এনেকুৱা কাম কৰিম যাতে মানুহৰ মাজত সদায় মানে মোৰ নামটো যাতে চবেই জানে আৰু নাকি মই চাৰ্টিফিকেট দেখুৱাই পেলাই মানুহৰ নামটো লওঁ। মই ভাবো হয় এনেকুৱা কাম কৰো যাতে য'ত কামৰ কাৰণে মোক দিগন্ত নাথ লগতে চিত্ৰশিল্পী বুলি চবেই জানক। আৰু যদি যিহেতু ভাল ভাল কাম হয় কৰি হয় যাওঁ, তেতিয়াহ'লে গামোচা জাপি হয়তো মানুহে মোক পিছলৈ দিব বুলি মোৰ আশা আছে নিজৰ ওপৰত। নিশ্চয়। যিহেতু তুমি সেই সপোন তোমাৰ তেতিয়াৰ পৰা ভাঙি গল, যিহেতু কব গলে তাৰ পাছত তোমাৰ এনে ধৰণৰ নতুন যদি 20 কব জুন গলে ৰাভা দিৱসৰ পিছৰ দিনাখনৰ পৰাই হয় হয় 20 জুন ৰাভা দিৱসৰ পিছৰ দিনাখনৰ পৰা তোমাৰ সেই সপোন ভাঙি গল। যিহেতু সপোন আজীৱন তোমাৰ এই সপোনটো আছিলে, সেই সপোনটো ভাঙি দিলে সেই অকমান কথাতে। কিন্তু আমি দুখিত, যিহেতু এনেকুৱা উঠি অহা লোকসকলক তেওঁলোকে ইমান ডাঙৰ প্লেটফৰ্ম দিব লাগিছিলে, কিন্তু তেওঁলোকে প্লেটফৰ্মটো এনেধৰণৰ কাম কৰিব বুলি আমি ভবা নাছিলো। যিহেতু বাৰু যি কি নহওক, বৰ্তমান তুমি কি তেনেকুৱা ধৰণৰ পৰিকল্পনা আছে যদি ক'ব গ'লে, বৰ্তমান পৰিকল্পনা কেনেধৰণৰ আছে? কি ভাবিছা বৰ্তমান ইউনিক পিছলে? কিছুমান কাম লৈ পেলাই আগবাঢ়ি যাম আৰু হয় যেনেকুৱা ধৰা সুচাৰুৰূপে কিছুমান যদি আছে ক'ব ইউনিক গ'লে সেইবোৰ। হয় হয় কোৱা। যদি অলপ ক'ব পাৰা সেইখিনি। অলপ বুলি মানে মই ক'বলৈ গ'লে ৱাল পেইণ্টত মই বেছিকে জোৰ দিছো এতিয়া। হয় আৰু ইউনিক টপিক কিছুমান মানে এতিয়া যদি শ্বেয়াৰ কৰি দিওঁ হয়তো এইটো কপি কৰিব পাৰে বেছিয়ে। হয় 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 সেইটো নিশ্চয় কাৰণে নিশ্চয় মই ইউনিকটো ইউনিক হিচাপে ৰাখিব বিচাৰো আৰু নিশ্চয় নিশ্চয় ঠিক আছে। আৰু লগতে তোমাৰ এই যিহেতু তুমি কামখিনি কৰি গৈছা, ইমানখিনি হোৱাৰ পাছতো কৰি গৈছা, সৰুকৈ যদি ক'ব গ'লে প্ৰথম প্ৰথম তুমি যেতিয়া এই ব্যক্তিসকলক, মহান ব্যক্তিসকলক যেতিয়া অংকন কৰিব ললা, প্ৰথম তেনেকুৱা ভাৱনাত কাৰ ওপৰত তোমাৰ অংকন কৰিব খুব মন গ'ল, যদি সঁচাকৈ ক'ব গ'লে প্ৰথমতো মই বহুত দিনৰ আগতে ক্লাছ 4-5 মই জুবিন গাৰ্গক আঁকিছিলো। তেওঁক ক্লাছ মই বহুত ফ'ৰত বেছি ভাল পাওঁ, তেওঁৰ গানবোৰ ভাল পাওঁ। ক্লাছ 4 নিশ্চয় এতিয়া ফটোখন হয়তো নাই আৰু তেতিয়া মোবাইল চোবাইলো নাছিলে। হয় হয় আৰু তেতিয়া কৰা কাম যেতিয়া ক্লিয়াৰিটিটো ইমান ভাল নহয়। কাৰ্টুন কেৰেক্টাৰৰ নিচিনা জাষ্ট আঁকিছিলো আৰু মই জানিছিলো যে জুবিন গাৰ্গ, কিন্তু বেলেগে দেখিলে হয়তো নাজানে। হয় হয়
গতিকে তাৰপিছত তোমাৰ তাৰপিছত লাহে লাহে ক্লাছ 4 পৰা সেই যাত্ৰা আৰম্ভ হ'ল। পিছত তোমাৰ এতিয়া হয় হয় বৰ্তমান ক'ব গ'লে তোমাৰ জীৱনত এই ক্ষেত্ৰত তোমাৰ এই ধাউতি এতিয়া বৰ্তমান তোমাৰ সেনেকুৱা মনৰে কল্পনাৰে এক ছবি অংকন কৰিছিলা নেকি? মনৰে চাই নহয়, মনৰে তেনেকুৱা ধৰণৰ ছবি নিশ্চয় অংকন কৰিছা। যদি মনৰ ক'ব চব লগা হয় শুদ্ধ হয় তেনেকৈ আঁকিছো, বিশেষকৈ প্ৰাকৃতিক দৃশ্য হয় আৰু হিউমেন ফেচ তেনেকুৱা মনৰ পৰা ভাবিবলৈ আঁকা হোৱা নাই বাৰু। হিউমেন ফেচ আঁকা হয় নাই। লাইভ স্কেচ কৰিছিলা নেকি সেই জীৱনৰ ক্ষেত্ৰত নে? লাইভ কেছটো এতিয়ালৈকে মই তেনেকে কৰা হোৱা নাই। হয়। যিহেতু তুমি মাজতে ফেচবুক ছচিয়েল মিডিয়াত তুমি পষ্ট কৰিছিলা, সেইটো হয় খুব জনপ্ৰিয় হৈছিলে দেই পষ্টটো তোমাৰ ক্ষেত্ৰত, বহুতো কমেন্টছ কৰিছিলে তাতো। তুমি সেই পষ্টটো দিছিলা তোমাৰ ক্ষেত্ৰত তুমি যিহেতু এটা ইউটিউব চেনেল খুলিছিলা, ইউটিউব চেনেল খোলাৰ পাছত তুমি এটা টেবুলত তুমি সেই লাইট মানে এক লোকেল বুলি কয় যে আমাৰ বাল্ব, আমাৰ হেৰি এল ই ডি লাইট সৰু সৰু লগাই তাৰপিছত লোকেল একদম মানে ধুনীয়া এক পৰিৱেশত তুমি কৰিছিলা। যিহেতু টেবুলটো সজাইছিলা, টেবুলটো সজোৱাৰ পিছত যিহেতু আৰ্টিষ্টিক লুকত হয় তুমি টেবুলটো সজোৱাৰ পাছত তোমাৰ বেকগ্ৰাউণ্ডটো তোমাৰ সেই তোমাৰ ঘৰখনৰ আহিছিলে, যোনটো বেকগ্ৰাউণ্ড ৱালটো কেঁচা ঘৰ আছিলে। যিহেতু তুমি কেপচনটো হয় লিখিছিলা যিহেতু বহুখিনি ক'ব গ'লে তো গতিকে বেকগ্ৰাউণ্ডটো বেছিকৈ নাচাব, বিকজ মই দুখীয়া ল'ৰা বুলি আছিলে তেনেকুৱা ধৰণৰ। সেই ক্ষেত্ৰত খুব জনপ্ৰিয় হৈছিলে। তোমাৰ মনলৈ কিয় আহিল সেই বস্তুটো দিয়া? হয়তো বহুতে মিম বুলিও দিয়ে, কিছুমানে এনেকুৱা এনে হলেও দিয়ে, কিন্তু তোমাৰ তেনেকুৱা ভাৱ আছিল নেকি, নে কেনেকুৱা ধৰণৰ ভাৱ আছিলে তোমাৰ সেইটো দিয়াত? নাই, মেম বুলি তেনেকুৱা কথা নহয়। মই জাষ্ট গোটেই টেবুলখন সজোৱাৰ পিছত মই ভাবিলো কিয়নো মই ফেচবুকত শ্বেয়াৰ কৰো। হয় বহুতে জানিব বিচাৰে যে মই কেনেকুৱা টেবুলত ছবি আঁকো। হয় মোৰ কিবা ভাল ভাল বস্তুবিলাক আছে নেকি, যোনবিলাক মই এচেচৰিজ বিলাক ইউজ কৰো নেকি। হয় মই এইটোৱে জনাব বিচাৰো যে ভাল এচেচৰিজ নহলেও আপুনি কামটো যদি ভালকে কৰে হয় তেতিয়াহ'লে আপোনাৰ বহুত আগবাঢ়ি যাব পাৰিব, য'ত ভাল এচেচৰিজৰ দৰকাৰ নাই। হয় মই লাইটিঙৰ কাৰণে নিজেই হয় বনাই লৈছো, লাইট বাল্বৰ পৰা। হয় আৰু বাকী মানে দিনত যদি দেখা পালে তেতিয়া বেছি ভাল হ'ব আৰু। হয় নিশ্চয়। বাৰু দেখাব তোমাৰ পাৰিলে যিহেতু ভাল পালো হয়। তোমাৰ যিহেতু ইউটিউব চেনেলত তুমি বহুতো কথা বহুতো কিবা কিবি তুমি যেনেকুৱা বনোৱা যি যি পৰিকল্পনা, যিহেতু তুমি সেই চেনেলটোৰ দ্বাৰা তুমি হেৰি কৰি গৈ আছা, যদি ক'ব গ'লে সকলো নৱপ্ৰজন্ম হওক বা সকলোকে দেখাই গৈ আছা, শিকাই গৈ আছা। তোমাৰ তেনেকুৱা ধৰণৰ যদি প্ৰেক্টিকেলি যদি হয় অৰ্থাৎ বাস্তৱত যদি কওঁ, তুমি তেনেকুৱা ঘৰতে কাৰোবাক তেনেকুৱা ধৰণৰ প্ৰশিক্ষণ দিছিলা নেকি? ঘৰত মই এনেই সৰু ল'ৰা ছোৱালী শিকাইছো অলৰেডি। শিকাইছা? আৰু মই ভাবিলো এটা দুটা ল'ৰা ছোৱালী শিকাব পৰাকৈ মই যে অনলাইন শিকাব পাৰো। হয় আৰু আজিকালি ইউটিউব, ফেচবুক এইবোৰ ছচিয়েল মিডিয়াত বহুতেই এক্টিভ আৰু। হয় নিশ্চয়। সেইকাৰণে 5-7 বছৰৰ হয় ল'ৰা ছোৱালী এটাও মোবাইলত মানে চাই আৰু ইউটিউবত। হয় সেইটো মই ভাবিছো যদি মই সৰু সৰু বস্তুবিলাক শিকাব পাৰো তেতিয়া ভাল লাগিলে। নিশ্চয় ভাল। তাৰ কাৰণে আঁকি গৈ তো আছো, গতিকে তোমাৰ ৰেকৰ্ড কৰি ইউটিউবত আপলোড কৰি আছো আৰু। তোমাৰ উৎসাহ, প্ৰেৰণা আৰু লগতে সহযোগ তেনেকুৱা গলে জীৱনৰ ক্ষেত্ৰত তোমাৰ এই বৰ্তমানলৈকে তোমাৰ তেনেকুৱা উৎসাহ নিশ্চয় বন্ধু বান্ধৱ তথা বহুতো লোকে দিছিলে। তেনেকুৱা দিব গলে কেনেকুৱা ধৰণৰ উৎসাহ আৰু প্ৰদান কৰিছিলে তোমাক এই ক্ষেত্ৰত? যেতিয়া তোমাৰ ধৰা কলা অলপ আগতে যে মোৰ মনত তেনেকুৱা আহিছিল, যিহেতু মই কথাটো সুধোতে যে কৈছিলা, মই সুধিছিলো তোমাৰ এনেকুৱা আহিছিল নেকি দিনত যিহেতু তুমি ছবি অঁকা বাদ দি দিবা, তেনেকুৱা নিশ্চয় আহিছিলে বুলি কৈছে। তাৰ পাছত আহে মাজে মাজে, তেতিয়া কিয় আহে আৰু তেনেকুৱা সময়ত তোমাক কিয় তেনেকুৱা সময়ত তোমাক সহযোগ আৰু উৎসাহ দিয়াত কেনেধৰণে প্ৰদান কৰিছিলে? সেই ক্ষেত্ৰত ক'ব গলে কোনে কোনে সহায় কৰিছিলে আৰু কেনেকুৱা ধৰণৰ?
তেনেকুৱা যেতিয়া অধৈৰ্য হৈ যাওঁ মই, তেতিয়া নিজকে বুজাওঁ এবাৰ প্ৰথমতে, আৰু মই সেই কামটো সেইখিনিতে অলপ দেৰি কাৰণে ৰখি যাওঁ, অকণমান দেৰি ৰেষ্ট লওঁ, অকণমান দেৰি এনেই ঘূৰি ফুৰি আহোঁ, মাইণ্ডটো যেতিয়া ফ্ৰী হয় তাৰপিছত আকৌ সেইটো কাম কণ্টিনিউ কৰোঁ মই। জানো যদি মই বাদ দিওঁ তেতিয়াহ'লে মোৰ ইমান দিনৰ কষ্টখিনি এনেই যাব। ইমান দিনৰ কষ্ট, ইমান কাগজ নষ্ট কৰিছোঁ, ইমান ছবি আঁকিছোঁ, সময় বহুত দিলোঁ, ইমান হাজাৰ হাজাৰ ঘণ্টা যদি এনেই যায় আৰু তেতিয়াহ'লে নিজকে বেয়া লাগিব আৰু। সেইটো কাৰণে প্ৰেক্টিচটো সদায় আছে, আঁকি আছোঁ হয় আৰু ইম্প্ৰুভ কৰিম এনেকৈ সেইটো ক্ষেত্ৰত। নিশ্চয়। হয়, যিহেতু তোমাৰ এই প্ৰেক্টিচ এতিয়া অব্যাহত আছে, যদি ক'ব গ'লে শুদ্ধ ভাষাত ক'ব গ'লে তোমাৰ তেনেকুৱা স্কুলে, বিদ্যালয় বা তেনেকুৱা মহাবিদ্যালয়, বিদ্যালয় মহাবিদ্যালয় বা প্ৰাথমিক বিদ্যালয় তেনেকুৱা ধৰণৰ গৈ তেনেকুৱা অলপ সময় কাৰণে শিকাই অহা তেনেকুৱা ধৰণৰ সুবিধা পাইছিলা? তেনেকুৱা মই পাইছোঁ হয় অলৰেডি। হয় মই ইয়াত আমাৰ এম ই স্কুল আছে, হাই স্কুল আছে, হয় LP স্কুল। হয় যেতিয়া টিচাৰ নাহে তেতিয়া মোক শিকাবৰ কাৰণে কৈছিলে হয় আৰু নিজকে শিকোৱাৰ এটা এক্সপিৰিয়েঞ্চ আছে আৰু যে মই শিকাব পাৰিম বুলি। হয় যিহেতু প্ৰথম প্ৰতিযোগিতা তুমি গৈছিলা, প্ৰথম প্ৰতিযোগিতা এনেকুৱা ধৰণৰ নিশ্চয় আহিছিলে, প্ৰতিযোগিতাত তুমি অংশগ্ৰহণ কৰিছিলা, চিত্ৰাংকন প্ৰতিযোগিতা, যিহেতু আগৰ সময়তো আছিলে, এতিয়াও আছে দুই এটা, যিহেতু চিত্ৰাংকন প্ৰতিযোগিতা যেতিয়া প্ৰথমবাৰ তুমি হাত দিছিলা, সেই ক্ষেত্ৰতো নিশ্চয় এক কেনেকুৱা ধৰণৰ, যিহেতু তুমি চিত্ৰ বহুত ভাল পাইছিলা, একদম মনৰ কথা ক'ব গ'লে, কাৰণ চিত্ৰ আজি হয়তো হয় চিত্ৰশিল্পী হিচাপে নামাকৰণ তোমাৰ, যিহেতু আজি এইখন মঞ্চত আহিছে চিত্ৰশিল্পী হিচাপে আহিছে, যিহেতু ক'ব গ'লে শুদ্ধ ভাষাত ক'ব গ'লে তোমাৰ সেই ক্ষেত্ৰত তোমাৰ চিত্ৰ এই প্ৰথম প্ৰতিযোগিতাত যেতিয়া অংশগ্ৰহণ কৰিছে, কেনেধৰণৰ মনোভাৱ আৰু কেনেধৰণৰ মনত পৰিকল্পনা আৰু কেনেধৰণৰ মন তোমাৰ লাগিছিলে, মানে ধৰা মনটো শান্তি বা এটা শান্তিও লাগে বা কেনেধৰণে সুবিধাজনক সূচক তেনেকুৱা লাগে, তো গতিকে তেনেকুৱা কেনেধৰণৰ লাগিছিলে? মই এতিয়ালৈকে 3-4টা বা 5টা যিমানবিলাক মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ, হয় সঁচাকৈ ক'বলৈ গ'লে মোৰ প্ৰতিটোতে বিফলে হৈছে। হয় মই এখন ছবি আঁকো, ধৰি লওক সেইবাৰ মই চিলেক্ট নহওঁ, হয় সেইটো প্ৰতিযোগিতাত বেলেগ উইনাৰ হৈ যায়, হয় তেতিয়া মই নিজৰ ওপৰতে ভাবোঁ যে মই নেক্সট ভালকৈ আঁকিম, হয়তো বেলেগ আকৌ আঁকিব পাৰিম, তেতিয়া মই উইনাৰ হ'ব পাৰিম। হয় তাৰপিছত আকৌ আঁকো, তেতিয়া উইনাৰ নহওঁ, আকৌ আঁকো। তেনেকুৱা হয় আজিলৈকে মোৰ মনত নাই আৰু যে মই ক'ৰবাত প্ৰাইজ পাইছোঁ হিচাপে, মোৰ প্ৰাইজ পোৱা হিচাপত নাই আৰু। হয় তুমি তেনেকুৱা ধৰণৰ ক'ব গ'লে শুদ্ধ ভাষাত প্ৰতিযোগিতা নিশ্চয় দি আহি আছা, আজিলৈকে হয় হয় ক'ব, দি আহিছোঁ। আজিতো বৰ্তমান দি আহি আছা নিশ্চয়। তেনেকুৱা ধৰণৰ ধৰা, যেতিয়া তুমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা, তোমাৰ যেতিয়া ওচৰে পাজৰে প্ৰতিযোগীসকল যেতিয়া থাকে, সমনীয়াসকলৰ লগতে থাকে, মনোভাৱ কেনেকুৱা লাগে? তেওঁলোকক মই হৰুৱাই কৰিব লৈছো, বা তেওঁলোকক আগুৱাব দিয়া নাই, বা তেওঁলোকক আগুৱাই গৈ আছে, বা তেনেকুৱা কি ধৰণৰ তোমাৰ মন আহে? তেতিয়া মনলৈ প্ৰশ্ন কি আহে? তেতিয়া অলপ সময়ৰ কাৰণে এনেকুৱা লাগে যে মোতকৈ তেওঁলোকে ইমান ধুনীয়া ধুনীয়া ছবি আঁকি আছে, মোতকৈ দেখোন বহুত বেছি ভাল হৈছে, তেওঁলোকে দেখিছেতো। হয় পাছত ভাবিছোঁ এইটোতো আৰু চেষ্টাহে, চেষ্টা প্ৰতিযোগিতা আৰু চাৰ্টিফিকেটটো মেটাৰ নকৰে, কামটো মেটাৰ কৰে। কামটো নিশ্চয় সেইকাৰণে মই সেইটো কামটো কৰিছোঁ, আকৌ মই নিজৰ কামত লাগো, যে তেওঁলোকৰ ফালে চালে মোৰ সময়টো নষ্ট হ'ব। হয় নিশ্চয় তাৰ কাৰণে তেওঁলোকৰ ফালে নাচাই মই নিজৰ ছবিটো নিজে আঁকি যাওঁ, আৰু যিমান সময় দিয়ে সেই নিশ্চয় সময়টোৰ ভিতৰত আঁকো আৰু। সুন্দৰ সুন্দৰ। গতিকে তোমাৰ এই কামত আমি সকলোৱে শলাগ লৈছো, যিহেতু আৰু লগতে যিহেতু আজি এই পৰ্যায়ত তুমি এজন চিত্ৰশিল্পী হিচাপে যিহেতু নামাকৰণ, আজি হয়তো তোমাৰ মনোভাৱ বহুখিনি শান্তি প্ৰকাশ পাইছে, যিহেতু তুমি দীৰ্ঘদিনীয়া সপোন, যিহেতু এটি সপোনটো তুমি ভাঙা নাই,
তেওঁলোকে ভাঙিছে, যিসকলে হয়তো আজি নাজানো কেতিয়া ভুক্তভোগী হ'ব, কিন্তু হয় যিসকল দৰ্শকসকলে চাই আছে আৰু লাইভটো যিসকলে পিছলৈ চাব, তেওঁলোকেতো নিশ্চয় এই ভিডিঅ'টো ৰৈ যাব। তেওঁলোকে এতিয়া বৰ্তমান তুমি হয় যিহেতু সংবাদ মাধ্যমেও তেখেতসকলে যিহেতু সহায় কৰিলে তোমাৰ ক্ষেত্ৰত, আজি এই লাইভৰ যোগেদি নিশ্চয় আজি তোমাৰ মনৰ কথাখিনি ক'লা, আৰু মনৰ কথাখিনি কিদৰে ক'লা, কেনেকুৱা ধৰণৰ আজি জীৱনৰ কথা। আজি এক শুদ্ধ ভাষাত ক'ব গ'লে আজি প্ৰত্যেকটো ব্যক্তি যদি জীৱনৰ কথা বা অকলমান সময়ৰ কাৰণে বিচাৰে কাৰোবাক, বা কাৰোবাৰ ক্ষেত্ৰত যদি বিচাৰে, বা ঘৰৰ মানুহকে হওক বা নিজৰ ওচৰত মানুহে হওক, বা ভাই ভন্টি বা দাদা বাইদেউ বা তেনে যিকোনো মানুহ হওক, যদি অকমান নিজৰ কথাখিনি, অকমান নিজৰ ফিলিংছ, নিজৰ মনৰ কথাবিলাক যদি শ্বেয়াৰ কৰিবলৈ যেতিয়া কয়, তেওঁলোকৰ খুব ব্যস্ততা দেখায়। তেওঁলোকৰ 1 মিনিট আজিকালি ক'ব গ'লে 1 মিনিট সময় নাথাকে, যিহেতু মনৰ কথাখিনি খুলি ক'বলৈ। যিহেতু তেনেকুৱা ধৰণৰ বহুত তোমালোকৰ নিচিনা বা তেনেকুৱা বহুতো আছে, যিহেতু মনত বহুতো কথা, বহুতো সুখ দুখ কথা মনত বান্ধি লৈ বহুতো পৰিশ্ৰমৰ কাম কৰি গৈ আছে। যিহেতু যোৱাকালিও আহি গ'ল আমাৰ যোৱা পৰহি আহি গৈছে অভিষেক গুহত তেখেত, আৰু আহি গৈছে অনন্ত বৰদলৈ, আৰু আহি গৈছে আমাৰ বহুতো অতিথি, যিহেতু তোমালোকৰ দৰে যিহেতু চন্দন শৰ্মা দাদা, তেখেত সকলো আহি গৈছে, আৰু ৰূপজ্যোতিকে ধৰি বহুতো হয় আহি গৈছে চিত্ৰশিল্পীৰ লগত জড়িত। আৰু তেওঁলোকৰ সুখ দুখৰ কথা যিহেতু সকলো ক'বলৈ এক প্লেটফৰ্ম পালে, আৰু এই প্লেটফৰ্ম আমি সেইসকলৰ লগত সুবিধা দিলো আৰু সাহস প্ৰদান কৰিলো তেওঁলোকক। আৰু তেনেকুৱা আছে হয়তো আহিবলগীয়া, আৰু হয়তো অহা দিনত, অনাগত দিনত সকলোৱে তেনেকুৱাই সহযোগ কৰি যাব। যিহেতু তেনেকুৱা আমি সন্ধান কৰো তেখেতসকলৰ প্ৰতিভা থকা সন্ধান। প্ৰতিভা তেওঁ এজন ব্যক্তি যদি নাও বনাই আছে, তেওঁৰো এক প্ৰতিভা আছে, বা এজন ব্যক্তি কুমাৰ কৰি আছে, বা যদি কিবা এটা সৃষ্টি কৰিছে, সেই ক্ষেত্ৰতো এজনৰ প্ৰতিভা, সেই এক প্ৰতিভা বা সেই এক কলা আজিকালি বিভিন্ন ধৰণৰ। আজি তেওঁলোকক আমি লৈ অহা আৰু তেখেতৰ মনৰ কথা পাতিবলৈ কিছু আমি সুবিধা প্ৰদান কৰো। এঘন্টাত হয়তো বহুতো কথা নুপুচাই, যিহেতু বহুতো কথা নধৰাই। এঘন্টা ক'ব গ'লে নিজৰ জীৱনৰ কথা ক'ব গ'লে বহুতো টাইম লাগে, কিন্তু সেই ক্ষেত্ৰত সৰুকৈ হলেও জীৱনৰ মনৰ সুখ দুখৰ কথা আমি নিশ্চয় এই ঘন্টা এই প্ৰতিভা সন্ধান অনুষ্ঠানটিত কথা বতৰা পাতো। তেওঁলোকৰ বহুতো শিল্পী আহি গ'ল, যিহেতু তুমি মুখত নাম কৰা জনপ্ৰিয় অসমৰ জনপ্ৰিয় গীতিকাৰ ভিক্টৰ লাকৰা, তেখেতো আহি গ'ল। তেখেতৰ সুখ দুখৰ, তেখেতো এক পৰিশ্ৰম কৰে, পৰিশ্ৰমী জীৱনৰ কথা সকলোকো জীৱন আজি মই ফলোৱা যিখিনি কথা তেওঁ কৈ গ'ল। তেনেকুৱা ধৰণৰ বহুতো আছে, আৰু তোমাৰ দৰে বহুতো সমনীয়া বহুতো আছে, যিহেতু কৌশিক মণ্ডলকে ধৰি বহুতো তেনেকুৱা ধৰণৰ আছে, আৰু আছে যিসকলে আমি নাম ল'ব নলগে, বা তেখেতসকল হয়তো আজি তেখেতসকলে এক পৰিশ্ৰমৰ আধ্যাপ কৰি আছে। নিশ্চয় তেখেতসকলে আহিব আৰু আমাৰ এই অনুষ্ঠানত আহিব, আৰু লগতে এনেকুৱা আমি আমাৰ চকুত নেদেখা তেওঁলোকো আছে, যিহেতু প্ৰতিভা নিশ্চয় প্ৰতিভা আছে, কিন্তু তেওঁলোকে এটা প্লেটফৰ্ম পোৱা নাই জীৱনৰ এক কথা ক'বলৈ। যিহেতু তো গতিকে আমাৰ এই প্লেটফৰ্ম এঘন্টীয়া সময়, আমাৰ এই প্ৰতিভা সন্ধান, এই ৰূপৈ অসমৰে ৰূপৰেখাৰে আয়োজিত যি সুযোগৰ পৰা যাত্ৰা, এই যাত্ৰাৰ পৰা যি জয়, এই যাত্ৰা এই জয় নিশ্চয় এই লাইভৰ স্ক্ৰীণত সকলোৱে দেখি আছে, সকলো দৰ্শকসকলে দেখি আছে। তো গতিকে ক'ব গ'লে তোমাৰ এই বহুমূলীয়া যিখিনি কথা, জীৱনৰ কথা, আজি এই প্লেটফৰ্মটো পাই তোমাৰ মনত কেনেকুৱা ধৰণৰ মন? যেতিয়া তোমাৰ এই প্ৰথম যেতিয়া ফোন কল যোগাযোগ, যেতিয়া বাৰ্তা আহিল যে ৰূপৈ অসমে তোমাক আমন্ত্ৰণ কৰিছে আমাৰ এই ৰূপৈ এই প্ৰতিভা সন্ধান অনুষ্ঠানলৈ, তেতিয়া পোনপ্ৰথমে তোমাৰ মনলৈ কেনেকুৱা এক স্মৃতি, যিহেতু এটি সপোন তোমাৰ ভাঙি গৈছে, তাৰ পাছত তোমাৰ কেনেকুৱা ধৰণৰ এক মনলৈ স্মৃতি আহিল? এইখিনিতে মই বিকাশ বেদীক ধন্যবাদ জনাব বিচাৰো। লগতে নিশ্চয় হিমাংশু শৰ্মা তোমাকো ধন্যবাদ জনালো। এই ক্ষেত্ৰত ৰূপহী অসমত মোক আগুৱাই যাবৰ কাৰণে মোক বিকাশ বেদীকে সহায় কৰিছিলে। হয় তেওঁ কৈছে, তেওঁ মানে ফেচবুকৰ মাধ্যমেদি চিনাকি, মোক ক'লে যে দিগন্ত দা আপুনি ভাল ছবি আঁকে, হয় আপোনাৰো প্ৰতিভা আছে, আপোনাকো আমি বিচাৰো যে আপুনি লাইভ আহিব লাগে আমাৰ লগত। নিশ্চয় তেতিয়া মই ভাবিছো যদি এনেকুৱা এটা ভাল প্লেটফৰ্ম আছে, য'ত আজিকালি মানুহে চব পেইড প্ৰমোচন হয় বেছিভাগ, মই কৈ দিছো কিন্তু বেয়া নাপাব হয় কোনেও। নাই চলোৱা। আজি ছচিয়েল ইয়াতে মিডিয়া এইটো চবে মনৰ ইউজ কথা কৰে তুমি সকলো, বিশেষকৈ। হয় এইখিনিতে কওঁ, তোমাৰ আজি এই প্লেটফৰ্ম দিয়া, তুমি ইয়াত
সকলো কথা পাতিবা, তুমি মনৰ কথা তুমি ইয়াতে বৰ্ণনা কৰিব পাৰিবা সকলো। ইয়াতে তোমাক কোনো বাধা নিদিয়ে, এইটো নাভাবিবা যে ইয়াতে কোনো বাধা নিদিয়ে, ইয়াতে তুমি সকলো কথা পাতিব পাৰা। তুমি কৈ যোৱা, আমি শুনি আছো, সেইটোৱে। সকলো দৰ্শকসকলেও শুনি আছে, কৈ যোৱা। মই ইয়াত অলৰেডি আগত চাইছিলো কেইটামান পেজত কথা পাতি, হয় যে প্ৰমোচনৰ বিষয়ে যদি মোক জানিব বিচাৰে মানুহে, হয় চবতে টকাৰ প্ৰয়োজন হয়। নিশ্চয়। তাৰপাছত ভাবিলো ফেচবুক ইনষ্টাগ্ৰাম আছে য'ত টকা নালাগে, তাতো মানুহৰ চিনাকি হ'ব পাৰি। হয় তাৰপাছত ছবি অঁকাবোৰ আৰু ভিডিঅ'বোৰ মই ফেচবুকত আৰু ইনষ্টাগ্ৰামত, ইউটিউবত আপলোড কৰি গ'লো। হয় এতিয়া বেছিভাগ অৰ্ডাৰ ফেচবুক ইনষ্টাগ্ৰামৰ ফালৰ পৰা আহে। সেইটো ছ'চিয়েল মিডিয়া দুটা ইউজ কৰি আছো য'ত মোৰ ভাল দেখোন কামত আহিছে আৰু ইউজ। সুন্দৰ। বাকী পেইড প্ৰমোচন কৰিব নোৱাৰো যিহেতু, তেতিয়াহ'লে ফেচবুক আৰু ইনষ্টাগ্ৰাম আৰু ইউটিউব আছে। হয় লগতে নিশ্চয় তোমালোকে যিহেতু আমাৰ নিচিনা উঠি অহা যুৱক যুৱতীক ইমান ধুনীয়া সুবিধা দিছা, তাৰ কাৰণে চবকে ধন্যবাদ জনাব বিচাৰো। নিশ্চয় আৰু এইটো মাধ্যমেদি মই ধন্যবাদ। বিচাৰো যে য'ত অসমত বহুত লুকাই থকা প্ৰতিভা আছে, হয় যাৰ হয়তো অকণমান টকা পইচাৰ কাৰণে হয়তো সেই সপোনটো ভাঙি গৈছে আৰু। হয় নিশ্চয়। তো মই নিবিচাৰো যে এনেকে টকাৰ বিনিময়ত যাতে সপোনটো তলত থাকক আৰু। হয় যেনেকে মই ৰেকৰ্ডটো কৰিব নোৱাৰিলে মোৰ বহুত বেয়া লাগিল, হয় কিন্তু প্ৰতিভা থাকিলেও কি হ'ব, অসমত বহুত আছে প্ৰতিভাৱান যুৱক যুৱতী, নিশ্চয় হয়তো অকণমান টকা পইচাৰ কাৰণে ভাল প্লেটফৰ্ম এটা নোপোৱাৰ কাৰণে আৰু তেওঁলোকৰ নিজৰ কামবোৰ কাকো দেখুৱাব নোৱাৰে আৰু। হয় হয় তাত তোমালোকে ইমান নিশ্চয় ধুনীয়া এটা প্লেটফৰ্ম বনাইছা, যে ইমান ধুনীয়া কনচেপ্টৰ ওপৰত কাম কৰিছা। হয় মই বিচাৰো এইটো ক্ষেত্ৰত আৰু পেজটো বহুত আগবাঢ়ি যাওক, চবেই হয় চাওক, ইয়াত আৰু নতুন নতুন যুৱক যুৱতী আহক, হয় চবৰ নিজৰ ধন্যবাদ। প্ৰতিভাবোৰ ইয়াতে বিকাশ কৰক। নিশ্চয় ধন্যবাদ। গতিকে আমাৰ সেয়ে, আমি যিহেতু উঠি অহা যুৱক যুৱতী, যিহেতু আজি দেশৰ ভৱিষ্যত তেখেতসকলে, নৱপ্ৰজন্মৰ আজি উঠি অহা ল'ৰা ছোৱালী তেখেতসকলে দেশৰ ভৱিষ্যত। তো গতিকে আমি এই হয় ক্ষেত্ৰত কেতিয়াও আমি যিহেতু গম পাওঁ তেখেতৰ মনৰ কথা, যিহেতু বুজি পাওঁ, যিহেতু তেখেত এজন দৰিদ্ৰ ঘৰৰ, যিহেতু আজি তেখেতৰ অন্নৰ কাৰণে চিন্তা কৰিবলগীয়া কথা, তেওঁলোকে এটি সৰু সহায় আমালৈ কিয় চাই, আমাৰ এই পেজ বা আমাৰ এই সহায় কিয় বিচাৰে, সহায় এইটো কাৰণে বিচাৰে, আমাৰ এই ক্ষেত্ৰত সকলো দৰ্শকসকল জড়িত হৈ আছে আৰু সকলো জানিব, যাতে তেওঁৰ প্ৰতিভাখিনি বিকাশ পাওক, সকলোৱে বিকাশ পাওক আৰু তেওঁক আৰ্থিক সাহায্য কৰা। আমাৰ পৰাতো টকা পইচা নিবিচাৰে, তেওঁলোকে বিচাৰে মাত্ৰ এটা সহায়। তো গতিকে আমি তেওঁলোকক যদি সহায় বিনিময়ত আমি যদি টকা পইচা বিচাৰো তেওঁৰ সৈতে, তেতিয়া এইটো অন্যায় পথত যায়। এই অন্যায় তাৰ বাবে আৰু একো নাই, অন্যায় সেইটো। তো গতিকে তেখেতসকলেও বুজি পাব লাগে, তেখেতসকলে এক কৰিব লাগে, যিহেতু আমাৰ এই ৰূপহী অসমৰ প্ৰতিভা সন্ধান অনুষ্ঠানত যিহেতু যিসকল লোকে এই কথা বহুতে কৈছে, বহুতে কৈ গৈছে, আৰু যিসকল আজিও তুমি ভুক্তভোগী হৈ আহিছা, যিহেতু এটা সপোন ভাঙি অহা সেই তেনেধৰণৰ কাম আমাৰ বৰ্তমান যুগটোত এই চলি গৈ আছে। বৰ্তমান ভৱিষ্যতলৈ কি হব সেইটো আমি নিজে সঠিক হব লাগিব, সকলোৱে সৎ হব লাগিব, সকলোৱে নিজে নিজে ষ্ট্ৰং হব লাগিব, তেওঁলোকক যুঁজিবলৈ এক শক্তি হব লাগিব তেওঁলোকৰ। যিহেতু আজিকালি আমাৰ দৰে বহুত কথা কাণ নিদিয়ে, কিন্তু আমি এই মাধ্যমেৰে তেওঁলোকক, যিহেতু আজি 90% লোকে ছচিয়েল মিডিয়াটো ইউজ কৰে, তাৰে 10% মানুহে টেলিভিছন, যোনটো সংবাদ মাধ্যম বা টেলিভিছন, সেইটো ইউজ কৰে। যিহেতু ছচিয়েল মিডিয়াত এটা সামান্য এটা লাগিলে ভাল ভিডিঅ' হওক বা অশ্লীল ভিডিঅ' হওক, সেইটো বহুত ভাইৰেল হয়, কিন্তু বহুত ভাইৰেল। কিন্তু ভাল ভাইৰেল লাগিলে তুমি হয় চাবা, বেয়া ভিডিঅ'টো তুমি, অশ্লীল ভিডিঅ'টো তুমি, নাৰী নিৰ্যাতনৰ ভিডিঅ' এটা শ্বেয়াৰ কৰিবা, আৰু নাৰীয়ে এটা ধুনীয়া কাম কৰিছে, ভাল কাম কৰিছে, সৎ কাম কৰি আছে, সেইটো ভিডিঅ' শ্বেয়াৰ কৰিবা। চাবা তোমাৰ ক্ষেত্ৰত কোনটো বেছিকৈ ছচিয়েল মিডিয়াই তোমাক চাপোৰ্ট কৰিছে, এই সমাজখনে তোমাক চাপোৰ্ট কৰে। চাবা তোমাৰ এই বেয়াটো যে
এই বেয়াটোকে তোমাৰ ছাপোৰ্ট কৰিব। চাবা যে শ্বেয়াৰ তাতে চাবা, লাইক চাবা, কমেণ্ট চাবা, সকলোৱে চাবা যে সেই বেয়াটো তোমাৰ ছাপোৰ্ট কৰি আছে। কিন্তু এই ভালটোৰ তাত যাবা যে ভালটো মাত্ৰ এটা দুটা লাইক পাবা, বা যদি পোৱা 500,000টা পাবা, কিন্তু সেইটো লাখ মিলিয়ন হ'ব বা মিলিয়নৰ হেৰি পাবা। কিন্তু এই ক্ষেত্ৰত ক'ব খোজো যে এই যে বেয়া ভিডিঅ' বিলাক শ্বেয়াৰ কৰিছে যে কি পাইছে তেওঁলোকে, মই এই ক্ষেত্ৰত লাইভৰ জৰিয়তে মই কৈছো তেওঁলোকে হয় তোমালোককে সুধি আছো, তোমালোকে কি পাইছে এই বেয়া ভিডিঅ' বিলাক যে শ্বেয়াৰ কৰি, তোমালোকে সুধিছো। এই যে লাইভত চাই আছা চাগে, যোনে শ্বেয়াৰ কৰিছে তেওঁ ভুগিব পাৰে। তো গতিকে তোমালোকক এইটোৱে কথা কৈ আছো যে জনাব বিচাৰিছো, তোমালোকে ভাল কাম কৰা, ভাল এই যে তেখেতৰ আজি এইয়া দিগন্ত নাথৰ দৰে তেনেকুৱা বহুতো যুৱক যুৱতী আছে, তেওঁলোকে এই সৰু সুৰা আৰ্টৰ যিহেতু চিত্ৰকলাৰ যিহেতু সকলোকে জ্বলাই দিব পৰা এটা ভিডিঅ', যিহেতু ইমান সুন্দৰ ভিডিঅ' এটা বনাই তেওঁলোকে কষ্টৰ ভিডিঅ'টো বনাই আৰু বস্তুটো সকলোকে জনাবলৈ আৰু নিজৰ উঠি অহা সকাহ পাবলৈ তেওঁলোকে ভিডিঅ'টো দিয়ে। আৰু সেই ভিডিঅ'টো শ্বেয়াৰ কৰা, সেই ফটোখন শ্বেয়াৰ কৰা, চাবা তোমালোকৰ কোনে ভাল পায়, তেওঁ ভাল পাব কিন্তু যে তেওঁ মোক শ্বেয়াৰ কৰিছে, যিহেতু আজি বিকাশ বেদিয়াক ধন্যবাদ দিবলগীয়া হৈছে কথাটো। তেনেকুৱা ধৰণৰ তোমাকো এদিন এই অনুষ্ঠানত যিহেতু ধন্যবাদ দিবলগীয়া কথা হ'ব। তোমাৰ কাৰণে হয়তো তেওঁ সকাহ পাব পাৰে বা শক্তি পাব পাৰে, এটা কথা তোমাৰ শক্তি পাব পাৰে। এইটো কাম কেতিয়াও নকৰিবা। তেওঁলোকক কৈছো যিসকলে এই সমাজত দুৰ্নীতি চলাই আছে, আৰু সকলোৱে এই ক্ষেত্ৰত সজাগ হ'ব লাগে আৰু সকলোৱে এইটো কথা মন কৰিব লাগে। এই ক্ষেত্ৰত আজি এই অনুষ্ঠানত এই ক্ষেত্ৰত এইটো কথা যিহেতু উচিত যিহেতু ক'ব লগা, এইটো সেই হিচাপে কলো। যিহেতু আজি তোমাৰ এক সপোন যিহেতু আছাম বুক অফ ৰেকৰ্ডত যিহেতু তোমাৰ সপোনটো ভাঙি দিলে, সেই ক্ষেত্ৰত যিহেতু সকলোৱে সপোন গঢ়াইহে, কিন্তু সেইটো ক্ষেত্ৰত তোমাৰ সপোন ভাঙি দিছে। আমি সকলোৱে দুখিত। গতিকে সেই মুহূৰ্তত তোমাৰ কোনো সহায় কৰিব নাহিল, উচিত দণ্ডমূলকৰ কাৰণে সহায় কৰিব নাহিল। গতিকে তাৰ বাবে দুখিত। গতিকে তুমি আৰু এটা পৰিকল্পনা কৰি গৈ আছা, পৰিকল্পনা কৰি যোৱা, এনেদৰে কাম কৰি যোৱা। নিশ্চয় তুমি ঠিকে কৈছা, যিহেতু আজিৰ দিনত খুজি লোৱা সন্মান আৰু নিজে কৰা সন্মান বহুতো পাৰ্থক্য আছে। হয়, পাৰ্থক্য আছে। আজি কিন্তু দিনত সন্মান কিনিলে একোডাল লাভ নাই। যেতিয়া নিজে কষ্ট কৰি যোনটো সন্মান কিনিবা মানে সেইটোৱে কিনাকে হ'ল, নিজে কষ্ট কৰি যোনটো সন্মান হ'ল নহয়, কষ্টটো কৰিছা, কষ্টটো দিয়াৰ কাৰণেহে তুমি নিজক কষ্টটো দিয়াৰ কাৰণে তুমি সন্মানটো পালা, সেইটো এটা কিনা ধৰণৰ হ'ল। নিজে যেতিয়া কষ্ট কৰি নিজে হেৰি কৰিবা নহয়, তেতিয়া নিশ্চয় সন্মানটো, তেতিয়া সন্মানতকৈ মানে তোমাৰ সন্মান পাইছা, তাতকৈ সন্মানতকৈ ডাঙৰ বস্তু পাবা। সেইটো নিজেও বহুতো নিশ্চয় তুমি জ্ঞাত হৈছা যিহেতু এইটো কথাত, নিশ্চয় ভাল লাগিল। আৰু নিশ্চয় আকৌ যিহেতু আৰু কথা পাতিম তোমাৰ এই ক্ষেত্ৰত। আমাৰ ৰূপহী অসমে আজি আমাৰ যিহেতু আজি 9 জুন শুকুৰবাৰ, আজি হঠাৎ নতুন এক পদক্ষেপ যিহেতু গ্ৰহণ কৰিলে আমাৰ ৰূপহী অসমৰ সমদলটি, নিশ্চয় সেই পদক্ষেপ আমি সকলোৱে শলাগ লৈছো। যিহেতু এই ভিডিঅ'টো মাধ্যমেৰে আমি সেইসকল লোকক জনাই দিওঁ যিসকলে হয়তো ঢেকিয়াজুলি বসবাস কৰি আছে বা ঢেকিয়াজুলি অঞ্চলত আছে, যিসকলোকে নিশ্চয় দেখিছে, তেওঁসকলৰ লগত অনুৰোধ, তেওঁক সহায় নিশ্চয় কৰক, নিশ্চয় সহায় কৰি যাওক। আৰু সেই 3 মিনিট সময় ল'ম এই ভিডিঅ'টো দেখুৱাত। আজি যিহেতু ৰূপহী অসমৰ যিখিনি অধ্যায়, সেই অধ্যায় সৰু শ্বৰ্ট ভিডিঅ'ৰে সকলোকে জনাই দিছে। এইটো নাভাবিব যে কোনো জনপ্ৰিয় বা জনজাত হোৱাৰ কাৰণে এই ভিডিঅ'টো শ্বেয়াৰ কৰা হৈছে, এইটো নাভাবিব। এইটো ভাবক, এই ভিডিঅ'টোৰ দ্বাৰা হাজাৰজন লোক আহি যাব এই ক্ষেত্ৰত, 1000জন 10জন সকলোৱে আহিব এই ক্ষেত্ৰত। সকলোৱে আপোনালোকে আহক, তাৰ বাবে আমি এই ভিডিঅ'টো ক্ৰিয়েট কৰিলো। এইটো ভিডিঅ'টো চাওক আৰু লগতে আপোনালোকেও হেৰি কৰি যাওক। আৰু দিগন্ত নাথ, তোমালৈ আকৌ আহিম নিশ্চয়, তুমি লাইনত থাকা। আৰু সকলোৱে দৰ্শকসকলক অনুৰোধ, সকলোৱে লাইনত থাকক। হয়, চাওক, সকলোৱে উপভোগ কৰে এই ভিডিঅ'টো। তেখেত মৰ্ণিং ৱাক কৰে সদায়। মৰ্ণিং ৱাক কৰোঁতে তেখেতে মানে আমাক লৈ ক'লে যে এনেকুৱা ইয়াতে পৰি থকা অনাবনে ঘূৰি থকা এনেকুৱা আছে, যিহেতু এগৰাকী বৃদ্ধা ঘৰৰ পৰা ওলাই দিছে তেখেতক। তাৰপিছত ঘৰৰ পৰা ওলাই দিয়াত তেখেত বহুত কষ্টৰে মানে
একদম ক'ৰবাত পৰি থাকে, সেই তাতে পৰি থাকে, সেই ঘৰটোত পৰি থাকে আৰু কেতিয়াবা ইয়াতে পৰি থাকে। তো গতিকে আমালৈ মানে কিবা এটা সহায় বিচাৰিলে যেতিয়া আমাৰ অভিযোগ দাদাই তাৰপিছত আমি তেতিয়া সহায়ৰ কাৰণে আগবাঢ়ি আহিলোঁ। সহায়ৰ কাৰণে আগবাঢ়ি আমি দুজন যিহেতু আজি কাৰ্ফিউ টাইম, যিহেতু প্ৰশাসনৰ নীতি নিয়ম মানিব লাগে সেইখিনি সময় হয়ো কৰোণা মহামাৰীৰ টাইমত তেওঁ বাহিৰত যিহেতু এনেধৰণে ওলাই দিছে, সেই কথাটো এক দুষ্কৃতিকাৰী এনেকুৱা এক আমাৰ যে সমাজত এক আছে, সেইটো আজি মানে ভাল নহয়। এই বিষয়ে চৰকাৰে এক উচিত দণ্ডমূলক কাম কৰিব লাগে তেওঁলোকক, যিয়ে বৃদ্ধা মা দেউতা অন্তক ওলাই দিয়ে। গতিকে পোনপ্ৰথমে তেওঁক আমি অন্ন দিলোঁ আৰু বস্তু এখন সৰু এনেদৰে এক টেম্পৰেৰী আৰু থকাৰ বাবে এনেকুৱা। কিন্তু হ'লেও বৰষুণ দিলে হেৰি হ'ব, কিন্তু বৰষুণ দিলে এইখিনিৰ ভিতৰত আহি গ'লে কোনো একো ক্ষতি নাই বৰষুণৰ দিনত। তাৰপিছত এতিয়া এনে ৰ'দত আছে, তো তেওঁ ইয়াতে থাকিব পাৰে। কিন্তু তাৰ বাবে ধন্যবাদ আপোনালৈ, যিহেতু আমি এই যে ভিডিঅ'টো কৰি আছোঁ, কোনো এইটো আপোনাৰ জনপ্ৰিয়তা বা জনাজাত বা এটা কাম কৰিছোঁ সেই বুলি ভিডিঅ' কৰিছোঁ এইটো নহয়। আমাক দেখি যাতে 10জন বা 100জনে আহক সেইবাবে ভিডিঅ'টো কৰিছোঁ, এইটো নহয় যে আমি জনপ্ৰিয় হ'বলৈ ভিডিঅ'টো কৰিছোঁ, এইটো কেতিয়াও মান্য নহয়। আমাক দেখিছে আজি আমি এনেকুৱা ভিডিঅ' কৰি আছোঁ, আমাক দেখি আৰু এজনে আহিব, আমাৰ বেয়া পোৱা বা ভাল পোৱা মানুহসকলেও আহিব, তেনেকুৱা তেওঁলোকে দেখি তেওঁলোকে আহিব আৰু সহায় কৰিব তেওঁলোকৰ মানুহৰ লগত আমাক দেখি চাই। তো গতিকে এই বুলি নহয় যে এই ভিডিঅ' কৰিছোঁ তেওঁ সহায় কৰিলোঁ বোলে ভিডিঅ' কৰিলোঁ, সেইটো কেতিয়াও নহয়। তো গতিকে সতীশ প্ৰবিশ আছে আমাৰ আপোনাৰ, যিহেতু তেখেতক বহুখিনি আজি ভাল লাগিল। এনেকুৱা আমাক এইখিনি এনেকৈ আমি যিহেতু চকুৰে নেদেখোঁ, তেনেকুৱা লোক বহুতো আছে। যিহেতু আমি অনুষ্ঠান আমি কৰিবই আছোঁ, এই মুহূৰ্তৰ মাজতে আপুনি এটা ভাল খবৰ দিলে, তাৰ বাবে আপোনাক একদম ধন্যবাদ। আৰু সতীশ প্ৰবিশ আছে, ই একদম মানে তাৰ অকণো চৰ্দি হৈ আছে, মানে মূৰৰ বিষ, তথাপিও সি আহিছে মানে, তাৰ বাবে ভাল লাগিল। আৰু আছে যিহেতু বহুত দূৰত থাকে, দেৱতী আৰু বিকাশ, তেওঁলোকেও আহিব। তেওঁলোকে যিহেতু আজি এইফালে কাৰ্ফিউ টাইমো আছে, এনেকৈ আহিব। তো গতিকে সেইটোৱে তেওঁক সহায় কৰিছোঁ, এইটো বুলি নহয় যে জনপ্ৰিয় বা জনাজাত হ'বলৈ, সেইকাৰণে কৰিলোঁ আমাক দেখি যাতে 10জনে উঠি অহা হওক, তাৰ বাবে ধন্যবাদ। আৰু তেওঁক যদি ইচ্ছুক কোনোবা আছে সহায় কৰি, ইয়াতে থাকে কিন্তু দেই, যদি আমাৰ গুপ্তেশ্বৰ দেৱালয় এই মন্দিৰটোৰ প্ৰাংগণতে থাকে, তেওঁক যদি কোনোবা সহায় কৰিব বিচাৰে নিশ্চয় আহিব ইয়াতে। আৰু তেওঁৰ কিন্তু ভৰিখনো ভাঙা, যিহেতু ভৰিখনো ভাঙা আৰু হাতটো ভাঙা হৈ আছে। তো গতিকে তেখেতৰ চিকিৎসা এতিয়ালৈকে হোৱা নাই। যদি ইচ্ছুক কোনোবা আছে তেখেতক চিকিৎসাৰ বাবে আগবঢ়াব পাৰে, মানে যোগাযোগ কৰিব পাৰে। ধন্যবাদ। লগত দিব আৰু এতিয়া হয়, নিশ্চয় দৰ্শকসকলে নিশ্চয় এই ভিডিঅ'টো নিশ্চয় চালে আৰু সকলোৱে নিশ্চয় বুজিছে ভিডিঅ'টোৰ মাধ্যমেৰে আমি কি বুজাব বিচাৰিছোঁ। বেছি কথা নকওঁ, আজি 1 ঘণ্টা যিহেতু আৰু হ'ব এতিয়া, তেওঁৰ লগতো বহু কথা পাতিব লাগে, আৰু সেই ক্ষেত্ৰত নিশ্চয় আপোনাৰ আমাৰ এই পেজত নিশ্চয় ভিডিঅ'টো ফুল ভিডিঅ'টো আছে, আৰু সকলোৱে নিশ্চয় সহায় কৰিব। তেওঁ অসহায়, যিহেতু তেওঁক ঘৰৰ পৰা উলিয়াই দিছে, আৰু উলিয়াই তেখেতে ৰাজপথত জনাই মানে কৰি থাকে। তেখেতৰ ভৰি আৰু হাতৰ ভাঙিছে, হাত আৰু ভৰিখন ভাঙিছে। নিশ্চয় আপোনালোকে সহায় কৰিব পাৰে। তেওঁক আপোনালোকে তেওঁৰ লগত যোগাযোগ, তেওঁক যদি নিশ্চয় চাবলৈ বা লগ ধৰিব বিচাৰে, তেতিয়াহ'লে শিঙৰি মন্দিৰ যোনখন গেটটো আমাৰ ঢেকীয়াজুলি অৱস্থিত 15 নং ঘাইপথৰ কাষতে, তেওঁ তাতে শুই থাকে। তাতে আমি এটা স্থায়ীভাৱে জুপুৰিৰ দৰে কিবা এটা বনাই দিছোঁ, নিশ্চয় আপোনাৰ ভিডিঅ' স্ক্ৰীণত দেখিছে। তো গতিকে তেওঁ সহায় কৰক। আৰু তাৰে আজি গতিকে আমাৰ দীপাংকৰ নাথ, গতিকে দীপাংকৰ নাথ, যিহেতু তোমাৰ এই বক্তৃতা যিহেতু আমি শুনিলো, যিহেতু এই ক্ষেত্ৰত তুমি কি ক'ব বিচাৰিবা? তেওঁ ধৰা যিসকল নৱপ্ৰজন্মৰ ক্ষেত্ৰত ক'ব গ'লে, যিসকলক তুমি শিকাই গৈ আছা, সেই ক্ষেত্ৰত আৰ্টৰ ক্ষেত্ৰত, চিত্ৰকলাৰ ক্ষেত্ৰত, এইটো কামটো খুব বেছি বেয়া হৈছে। এতিয়া যদি তুমি ভিডিঅ' দেখুৱালা, হয়, এইটোতো কোনেও কৰা উচিত নহয়, কাৰণ আমি প্ৰথম আমাৰ কাম হ'ল আমি মানৱীয়তা, তাৰপাছত টকা পইচা আহিব, হয়, বাকী বস্তুবোৰ পাছত আহিব। কিন্তু প্ৰথমত আমি মানুহ হিচাপে, মানৱ
সহায় কৰাটো আমাৰ প্ৰথম লক্ষ্য হোৱাটো উচিত আৰু হয় সেইটো আপুনি টকাৰে লক্ষ্য কৰক সহায় কৰক বা আপুনি তেওঁৰ ছাপৰ্টতে থাকক হয় মানুহক বহুত ফালৰ পৰা মানুহক সহায় কৰিব পাৰি হয় তেওঁক যোনটো দৰকাৰ হৈছে সেইটো ফালৰ পৰা আপুনি সহায় কৰিব পাৰে অকণমান হ'লেও সহায় কৰক তেওঁক হয় হয় চবেই যদি অকণমান নিশ্চয় অকণমানকে আগবাঢ়ি আহে তেতিয়াহ'লেও বহুত মানুহজনৰ সহায় হ'ব হয় যিহেতু কৈ নখ ৰাইজে নখ জোকাৰিলে নদী বয় সেইটোৱে কথা সেইটোৱে অ'কে হয় তো গতিকে তোমাৰ এই ক্ষেত্ৰত ক'ব গ'লে তোমাৰ জীৱনৰ ক্ষেত্ৰত তেনেকুৱা নৱপ্ৰজন্মক কি ক'ব বিচাৰিবা এই চিত্ৰশিল্পী হিচাপে তুমি এগৰাকী গতিকে নৱপ্ৰজন্মক কি ক'ব বিচাৰিবা এই ক্ষেত্ৰত চিত্ৰৰ ক্ষেত্ৰত ধৈৰ্যটো সদায় দৰকাৰ হ'ব আৰু কেতিয়াও হাৰ মানিব নালাগে সদায় আঁকি যাব লাগে হয় মই কম মোতকৈ আৰু বহুত ভালকে আঁকিব পৰা ল'ৰা ছোৱালী আছে হয় শিকিলে হয়তো বহুত বেছিকে আগবাঢ়ি যাব পাৰিব হয় কিন্তু ধৈৰ্যটো বেছি দৰকাৰ প্ৰথমত ইমান নাহিব ধৈৰ্যটো কিন্তু লাহে লাহে কামটো যেতিয়া কণ্টিনিউ কৰিব হয় তাৰপিছত তেওঁ নিজকে কিবা এটা ভাল লাগিব যে হয় দে মই ভাল কাম কৰি আছো হয় কিন্তু প্ৰথমতেতো চব আৰু ভাল হোৱাটো সম্ভৱ নহয় হয় হয় বিফলতাবিলাকতো পোৱা যাবই হয় বিফলতাবিলাক যদি নাও কাণ কৰি পেলাই আমি সফলতা যাওঁ হয় তেতিয়াহ'লে আমাৰ আগবাঢ়ি যাব পৰা আমাৰ বহুত স্কোপ আছে আৰু হয় গতিকে শেষত তুমি কি ক'ব বিচাৰিবা আজি যিহেতু এই অনুষ্ঠানৰ জৰিয়তে তোমাৰ জীৱনৰ এক গাথা যিহেতু এক সৰুকৈ হ'লেও কাহিনী যিহেতু ক'বলৈতো বহুত কথা আছে কিন্তু আকৌ নিশ্চয় একেখন মঞ্চতে যিহেতু লগ পাম যিহেতু গতিকে শেষত তুমি কি ক'ব বিচাৰিবা মই আকৌ এবাৰ আমাৰ ৰূপহী অসমৰ প্ৰতিজন কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাব বিচাৰোঁ হয় যে মোক লগতে ইমান বেলেগ বেলেগ মানুহবোৰক ইমান ধুনীয়াকে সুবিধা দিয়াৰ কাৰণে য'ত মই আকৌ এবাৰ কওঁ টকা পইচাৰ কথা নাহে খালি প্ৰতিভা আৰু প্ৰতিভা টেষ্টটোৰ যোনটো মিনিং হয় সেইটোৱে প্ৰতিভাৰ সন্ধানত আৰু হয় প্ৰতিভাই বিচাৰি পেলাই উলিওৱা হৈছে হয় আৰু অসমত বহুত এনেকুৱা উঠি অহা প্ৰজন্ম আছে যোনে বহুত বিচাৰে আৰু অকণমান ছাপোৰ্ট কিন্তু তাত তোমালোকে ইমান ধুনীয়াকে ছাপোৰ্ট কৰিছা হয় শলাগ ল'বলগীয়া হয় এইটো কামক লৈ পেলাই মই হয় আৰু যোনে যোনে ভিডিঅ'টো চাই আছে এতিয়া মই তেওঁলোকক জনাব বিচাৰোঁ যিমান পষ্ট শ্বেয়াৰ কৰিলে আপোনালোকে আজিকালি লাইফত তাৰ ভিতৰত আপুনি যদি ৰূপহী অসম পেজটো যদি লাইক ফ'ল' বা শ্বেয়াৰ কৰি দিয়ে হয়তো মোৰ নিচিনা আৰু যুৱক যুৱতী আছে যোনে তেওঁ আগবাঢ়ি অহাত সঠিক দিশটো পাব আৰু নিশ্চয় নিশ্চয় কিছুমানে হয়তো গম নাপায় তেওঁলোকক জনাই দিয়াটো আমাৰ উচিত আৰু হয় হয় যেনেকে ময়ো নিশ্চয় ৰূপহী অসমক চিনি পোৱা নাছিলোঁ মোক বিকাশ বেদীয়ে সহায় হয় কৰাৰ কাৰণে মই আজি আপোনাৰ লগত কথা পাতি আছোঁ বা মোক যোনে যোনে চাই আছে লাইভ হয় সকলোকে মোৰ কথাবিলাক মই ক'ব পাৰিছোঁ খুলি পেলাই নিশ্চয় কোনোবাই যদি উঠি অহা এনেকা ছবি অঁকাই হওক গান গোৱাই হওক যিকোনো প্ৰতিভাৱান শিল্পী আছে হয় তেতিয়াহ'লে তেওঁলোকৰ লগত যোগাযোগ কৰক হিমাংশু দাহঁতৰ লগত তেওঁলোকে ধন্যবাদ সদায় সহায় কৰিব বুলি মোৰ আশা আছে লগতে ধন্যবাদ হয় যিহেতু আজিৰ আৰু যিসকল মোৰ দৰ্শকসকলে বিষয়ে মই আমাৰ যদি হয় কওঁ কওক হয় কওক কওক কোৱা এইখিনিতে কৈ দিওঁ কিছুমানে জানিবলগীয়া কথা থাকে ছবিৰ বিষয়ে হয় কোৱা যদি মোক জানিব বিচাৰে তেতিয়াহ'লে মোৰ ফেচবুকত দিগন্ত কুমাৰ নাথ বুলি ফেচবুকত মোৰ একাউণ্ট এটা আছে তাৰপাছত মোৰ ইউটিউব চেনেল এটা আছে আৰ জে দিগন্ত বুলি দিগন্ত বুলি ইউটিউব চেনেলত বহুত ভিডিঅ' আছে বহুত চেনেলো আছে হয় মই ভাবিলোঁ অলপ নামটোৰ আগত অলপ ইউনিক কিবা এটা লগাওঁ সেইটো কাৰণে আৰ জে বনাই দিলোঁ য'ত ৰেডিঅ' মিৰ্চি থাকে ৰেডিঅ' জকিবিলাক থাকে নিশ্চয় ঠিক তেনেধৰণে মোক চবেই সোধে আৰ জে কিয় ৰাখিছা হয় তইতো এংকৰিং নকৰ নহয় তই ছবিহে আঁক বুলি কয় মই আৰ জেটো মোক ভাল লাগে নামটোৰ আগত লগাবৰ কাৰণে সেইকাৰণে আৰ জে দিগন্ত আৰু
ইউটিউবত মোৰ RJ দিগন্ত আছে আৰু ইনষ্টাগ্ৰামত RJ দিগন্ত আৰ্টিষ্ট বুলি আছে আৰু হয় আপোনালোকে মোৰ ছবিবোৰ চাব পাৰে ফেচবুক ইনষ্টাগ্ৰামত আৰু নিশ্চয় ভিডিঅ' মোৰ ইউটিউবৰ নামটো চাৰ্চ কৰি মোৰ ভিডিঅ'বোৰ চাব পাৰে নিশ্চয় নিশ্চয় সকলোকে এই অনুৰোধ যিহেতু তেখেতৰ যি এই সৰু প্ৰয়াস উঠি অহা যিহেতু এগৰাকী যুৱক তো গতিকে নিশ্চয় তেওঁক সহায় কৰক ইউটিউবত গৈ তেখেতৰ ভিডিঅ'বিলাক নিশ্চয় চাওক আৰু বুজক তেওঁৰ ভিডিঅ'বোৰ কেনেকুৱা ধৰণে তেখেতে নিশ্চয় জনাইছে তেখেতৰ ভিডিঅ'বোৰ এক ইউনিক টাইপৰ গতিকে তেখেতৰ যিহেতু গতিকে ভাল লাগিল আজি অনুষ্ঠানত আৰু আজি অনুষ্ঠানত যিগৰাকী আমাৰ এই কমেণ্ট কৰিছে তেখেতসকলে দৰ্শকসকলে নিশ্চয় দৰ্শকসকলৰ কমেণ্ট বিলাক আমি শ্ব' কৰি দি আছো ইব্ৰাহিম আলী ভাল লাগিল দেই হয় ধন্যবাদ ৰাজা সাহা মজা দিগন্ত ভাল লাগিল নিশ্চয় ধন্যবাদ কৌশিক মণ্ডল হয় সুন্দৰ ধন্যবাদ যিহেতু তোমালৈ এক ধন্যবাদ তুমিও এক উঠি অহা এক যুৱক যিহেতু আমাৰ এই অনুষ্ঠানৰ আয়োজক এগৰাকী অতিথি বহুখিনি কথা ক'লা তোমাৰ পৰিশ্ৰমৰ যিহেতু আমি সকলোৱে শলাগিব আৰু চিৰস্মৰণীয় বিকাশ ভিডিঅ' সুন্দৰ ধন্যবাদ বিকাশ অতি সুন্দৰ অনুষ্ঠান ধন্যবাদ বিকাশ যিহেতু এই অনুষ্ঠানত তেখেতে এক জড়িত হৈ আছে ইব্ৰাহিম আলী কি হ'ল মাত নাইকিয়া আচ্ছা তেতিয়া সময়ত হয়তো সংযোগ সীমা বাহিৰত আছিলে এই অনুষ্ঠানত এক নতুন যাত্ৰা হয় ধন্যবাদ এই অনুষ্ঠান যিহেতু নতুন যাত্ৰা পাব সকলো আশীৰ্বাদ আৰু সকলোৰে মৰম নিশ্চয় থাকিব মজা দিগন্ত ছাৰ হয় যিহেতু আপোনাৰ ছাত্ৰ ছাত্ৰ হয় ছাৰ দিগন্ত ছাৰ হয় 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 ধন্যবাদ একো নাই দাদা বুলি মাতিলে কথা নাই অতি সুন্দৰ দিগন্ত দাদা নিশ্চয় ভাল লাগিছে ধন্যবাদ বিকাশ দেৱৰ্ষী সুন্দৰ অনুষ্ঠান আৰু দেৱৰ্ষী ধন্যবাদ যিহেতু আজি তুমি কাৰিকৰ্তা হিচাপে তোমালোক দুজন আছিলা ধন্যবাদ ৰাজীৱ লাভ দিছে আৰু থামছ আপ দিছে ৰাজীৱ দাস নীলং তেওঁলোকে মোক বহুত সাপোৰ্ট কৰে যোনবোৰে কমেন্ট কৰিছে হয় ধন্যবাদ তেখেতসকলে বিকাশ এতিয়া আহক আমি সকলোৱে মিলি প্ৰতিভা সন্ধান কৰোঁ হয় বিকাশ আমি সকলোৱে প্ৰতিভা সন্ধান কৰোঁ সকলোৱে মিলি পেলাই ধন্যবাদ দাদা আপোনাৰ স্কেচবোৰ বহুত ধুনীয়া হয় 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 যিহেতু ভাল হয় ময়ো বহুত ভাল পাওঁ স্কেচ বিলাক গতিকে বিকাশ বেদিয়া দিগন্ত দাদা ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ বিকাশ আকৌ পৰিৱেশন পৰিয়াল প্ৰশংসনীয় পদক্ষেপ ধন্যবাদ বিকাশ এই মহান পদক্ষেপ মই শলাগ লৈছো ধন্যবাদ বিকাশ যিহেতু ধন্যবাদ থাকিল সকলোকে আমাক এই তেখেতক আৰু আমাক এই সকাহ দিয়াৰ কাৰণে তাৰ বাবে বহুখিনি ধন্যবাদ থাকিল আৰু লগতে আৰু তেখেতক ছাপোৰ্ট সহযোগিতা কৰি যাব সকলোৱে তাৰ বাবে ভাল হ'ব তেখেতক উঠি অহা যিহেতু এক অসহায় তেখেতক সহায় কৰিবলৈ আছে যদিও বহুতো কম তেওঁলোকে আপুনিও চাওক আৰু আপোনালোকেও সহায় কৰি যাওক নিশ্চয় আজি এই অনুষ্ঠানৰ শেষৰ পিনে আহিছো যিহেতু তেখেতৰ শেষত বহু কথা ক'লে তাৰ বাবে ধন্যবাদ আৰু পুনৰ ধন্যবাদ দিছো আজি যিসকল লোকে আমাৰ এই লাইভটো বৰ্তমানলৈকে চাই আছে আৰু চাই গৈছে তাৰ বাবে ধন্যবাদ সকলোৱে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব যিহেতু আৰু 10জন মানুহ এই ভিডিঅ'ৰ দ্বাৰা শিকক বুজক আৰু তেখেতো এক সহায় পাওক যিহেতু আজি এই অনুষ্ঠানৰ জৰিয়তে হয়তো তেওঁৰ মনৰ কথা যিহেতু আমি জানিব পাৰিলো আৰু সকলোৱে জানিব পাৰিলে যিহেতু তেখেতে ক'লে যে মই যি কামত যাওঁ ভাল কামতে তেখেতে গ'লে আজিকালি সকলো পইচা নহলে একো নাই টকা ক্ষেত্ৰত কিন্তু তেখেতে সহায় হৈ গৈছিলে সেই ক্ষেত্ৰত আজি আমি তেখেতক প্ৰতিভা এক দেখি প্ৰতিভাৰ আমি সন্ধানত যিহেতু আছিলো বিকাশ বেদিয়া তেখেতকো ধন্যবাদ দি আছো তেখেতে আমাৰ
এই প্ৰতিভা সন্ধান অনুষ্ঠানলৈ তেখেতে আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ থাকিল। আৰু লগতে ধন্যবাদ তেখেতসকলে যিহেতু আমাৰ অনুষ্ঠানত আজি কাৰ্যকৰ্তা হিচাপে আছিলে আজি দেৱশ্ৰী হালৈ, আৰু লগতে আছে আমাৰ সম্পাদক বিকাশ বেদীয়েও, আৰু লগতে আছিলে আমাৰ যিহেতু আধ্যক্ষতা হিচাপে আছিলে আমাৰ সতীশ পুৰোহিত ডাঙৰীয়া। তেখেতক আমি এই মঞ্চলৈ আকৌ পুনৰবাৰ তেখেতক আহিবলৈ অনুৰোধ জনাইছো। সতীশ পুৰোহিত ডাঙৰীয়া, আপোনাক এই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো। শেষ পৰ্যায়ত যিহেতু আমি আহি পালো। হয়, শব্দ হৈ আছে, খুব মাত আহি আছে। হয়, যিহেতু আহি আমি পৰ্যায় পাইছো। হয়, মাতৃ হয়, গতিকে আহি আজি শেষ পৰ্যায় পাইছোহে। তো শেষ পৰ্যায় তাৰ ধন্যবাদ দিব লৈছো আমাৰ দিগন্তদা, যিহেতু আমাৰ এই অনুষ্ঠানলৈ অনুৰোধ ৰখাৰ বাবে আমাৰ অনুষ্ঠানত অতিথি হিচাপে অহাৰ বাবে ধন্যবাদ দিব গৈছো। আৰু তুমি কিবা কব এই অনুষ্ঠানৰ বিষয়ে যদি কৈ দিয়ে দৰ্শকসকলক আৰু লগতে দিগন্তনাথ? হয়, সমূহৰ দৰ্শকলৈ ধন্যবাদ থাকিল। আমাৰ এই আজিৰ অনুষ্ঠানটো উপভোগ কৰিলে ভালদৰে, আৰু সকলোৱেতো গোটেইখিনি কথা শুনিলে দিগন্তদাৰ যি অতিক্ৰম যি যাত্ৰা, জীৱনৰ যাত্ৰা। গতিকে আমাৰ ৰূপহী অসমৰ ফালৰ পৰাও দাদাক আমাৰ চাপৰ্ট থাকিব, গোটেই জীৱন চাপৰ্ট থাকিব আমাৰ সকলো সময়তে। আৰু আপোনাৰ এই যাত্ৰা যাতে আকৌ আগলৈ যাওক আপুনি, তাৰে আমাৰ ৰূপহী অসমৰ কামনা কৰিলোঁ। আৰু আপুনি আজি আমাৰ এই অনুষ্ঠানত আহি আপোনাৰ এইখিনি সময় দিয়াৰ বাবে আমি আপোনাক আকৌ আমাৰ ৰূপহী অসমৰ দলটোৰ পৰা ধন্যবাদ জনাইছোঁ। ময়ো বিশেষকৈ বহুত বহুত ধন্যবাদ জনাব বিচাৰোঁ সতীশ ভূমিজ, হিমাংশু দা, তাৰপাছত বিকাশ বেদিক, বাকী এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ লৈ যোৱাৰ কাৰণে সকলোলৈ কৰ্মকৰ্তালৈ ধন্যবাদ জনাব বিচাৰোঁ। আৰু ইমান দেৰি এঘণ্টা প্ৰায় 10 মিনিটে হ'ল। হয়, যোনে এই লাইভটো চাই আছে সকলোলৈ ধন্যবাদ জনাব বিচাৰোঁ। যোনে লাইভটো ইমান দেৰি ধৰি পেলাই চাইছে। হয়, যিহেতু আহি শেষ পালেহে, তাৰ বাবে পুনৰবাৰ তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছো। আৰু একেখন মঞ্চতে যিহেতু আমি আকৌ এবাৰ লগ পাম, নিশ্চয় এখন মঞ্চ আমি আকৌ এবাৰ মঞ্চস্থ কৰিম দেওবাৰী আড্ডা বুলি, যিহেতু আগতীয়াকৈ আমি কৰি দিছো আমাৰ এই অনুষ্ঠানৰ জৰিয়তে। নিশ্চয় লগ পাম। আৰু লগতে আৰু এক নতুন ৰূপত যিহেতু তোমাৰ পৰিকল্পনা এক লৈ গৈছা, এবাৰ আজিৰ পৰা তুমি নিশ্চয় ধাৰণা কৰিছে, যোৱাকালি আজিৰ পৰা নহয়, যোনদিনাখনৰ পৰা যোগাযোগ কৰিছে সেইদিনাখনৰ পৰা নিশ্চয় ভাবি লৈছে যিহেতু আমি আছো, নিশ্চয় সেইদিনাখনৰ পৰাই আমি তোমাৰ লগত আছো। আৰু গতিকে আৰু ভৱিষ্যততো থাকিম। তোমাৰ ভৱিষ্যত তোমাৰ এই দিশ আগুৱাই লৈ যোৱা। আমি সেইসকল লোকৰ নিশ্চয় আমি লগত থাকিম যিসকলৰ প্ৰতিভা, যিসকল নিজৰ এক সদস্য যাত্ৰাৰ যাত্ৰাত আছে। আমি সেই যাত্ৰা এক সুযোগৰ পৰা যাত্ৰা পৰা যি জয়, আমি জয় তেওঁলোকক উপনীত কৰিম। আৰু তেওঁলোকক আমি সদায় সহযোগিতা আৰু শুভকামনা আমি সদায় জ্ঞাপন কৰি থাকিম। আৰু তোমাৰ লগত আমি সদায় আছো, চিৰদিন আছো। আৰু নিশ্চয় তুমি আৰু ধন্যবাদ। আগুৱাই লৈ যোৱা। আমি উপৰিখন সদায় নিশ্চয় থাকিব। হয়, আকৌ একেখন মঞ্চতে নিশ্চয় লগ পাম তোমালৈ। তাৰ বাবে ধন্যবাদ। আজি বহুমূলীয়া তোমাৰ 1 ঘণ্টা 14 মিনিট সময় দিয়াৰ বাবে। যিহেতু আজি তুমি একদম ব্যস্ত যিহেতু, গতিকে ভাল লাগিল। আৰু দৰ্শকসকলক ধন্যবাদ দিব গৈছো। সময় ৰূপহী অসমৰ পৰিয়ালৰ তৰফৰ পৰা তোমালৈ ধন্যবাদ জ্ঞাপন কৰিছো। গতিকে আজি আমি এই অনুষ্ঠান সামৰি মাৰিছো। শুভৰাত্ৰি। শুভৰাত্ৰি, ধন্যবাদ।